সন্মানীয় এই বিদ্যালয়ৰ প্ৰধান সম্পাদক মহোদয়, প্ৰধান শিক্ষক মহোদয়, শিৱসাগৰ জিলাৰ স্কুলসমূহৰ সন্মানীয় পৰিদৰ্শক মহোদয়, এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, সংবাদকৰ্মী আৰু অতিকৈ মৰমৰ ছাত্ৰীসকল, প্ৰথমতে মই পলমকৈ হ'লেও আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ, জ্যেষ্ঠসকলক সেৱা জনাইছোঁ আৰু কনিষ্ঠসকলক মৰম আৰু স্নেহ যাচিছোঁ। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, আপোনালোকে হয়তো বহুতে জানে। ইয়াতো মই যিকেইটা কথা কওঁ খুব খোলাখুলিকৈ কওঁ। যদি মোৰ কথাকেইটাই কাৰোবাৰ মনত দুখ দিয়ে তেতিয়াহ'লে মই আগতীয়াকৈ মাফ খুজিছোঁ, আৰু যদি কোনোবাই শুনি এইফালেদি সোমাই এইফালেদি উলিয়াই দিয়ে তেতিয়াও মোৰ ক'বলগীয়া একো নাই। আৰু যদি কাৰোবাৰ জীৱনত অকণমান হ'লেও চিন্তাৰ খোৰাক যোগাব পাৰোঁ, মই ভাবিম মোৰ জীৱনত এয়াই সফলতা। প্ৰথম কথা, মই জীৱনত বহু অনুষ্ঠানলৈ গৈছোঁ, কিন্তু মই আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো ক'তো পোৱা নাই। সেইকাৰণে প্ৰথমতে মই আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে প্ৰমুখ কৰি সমূহ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই সেইখন শিৱসাগৰ জিলালৈ আহিছোঁ, যিখন শিৱসাগৰ জিলাৰ পৰা 21 জনকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছে। মই সেইখন শিৱসাগৰ জিলালৈ আহিছোঁ, যিখন জিলাৰ পৰা অসম সাহিত্য সভাৰ 7 জনকৈ প্ৰধান সম্পাদক হৈছে। আৰু মই সেইখন আমগুৰিলৈ আহিছোঁ, যিখন আমগুৰি সমষ্টিৰ পৰা অসম সাহিত্য সভাৰ 7 গৰাকীকৈ সভাপতিৰ আসন অলংকৃত কৰা ব্যক্তি ওলাইছে। আৰু সেইখন আমগুৰিলৈ আহিছোঁ, যিখন আমগুৰিৰ এখন বিদ্যালয়ৰ 25 গৰাকী ছাত্ৰীয়ে একক প্ৰচেষ্টাৰে এখন গল্পপুথি উলিয়াইছে, যিখন গল্পপুথি মই উন্মোচন কৰিবলৈ আহিছোঁ। ইয়ালৈ মোক মাতি এই বিদ্যালয়ৰ ছাত্ৰীসকল, এই বিদ্যালয়ৰ পৰিয়াল ধন্য হোৱা নাই, মই অকপতে স্বীকাৰ কৰোঁ, ধন্য হৈছোঁ মই। আৰু মোক সেইখন সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে প্ৰথমতে মই বিদ্যালয় কৰ্তৃপক্ষক সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এই কাৰণেই না মই সাহিত্যিক, না মই বিশিষ্ট পণ্ডিত, না মই গৱেষক, না মই বিশিষ্ট গল্পকাৰ, না মই গল্প সমালোচক, মই একো নহয়। হয়তো বহুতে ভাবিব তেনেহ'লে আপুনি বলে নোৱাৰা শিল দাঙিবলৈ কিয় আহিছে? মই সেইকাৰণেই আহিছোঁ যে এটা ভাল কামৰ অংশীদাৰ হৈ অসমীয়া নতুন বছৰটোৰ আৰম্ভণিৰ মাহটোতেই মই নিজে কিছু পুণ্য অৰ্জন কৰোঁ, আৰু এটা ভাল কামৰ অংশীদাৰৰ সেই শোভাযাত্ৰাৰ পূৰ্বত হ'লেও মোৰ এটা খোজ পৰক। 2017 চনৰ এপ্ৰিল মাহৰ আজিৰ দিনটো মোৰ কাৰণে এই কাৰণেই স্মৰণীয় হ'ব। এইখন শিৱসাগৰতে আজিৰ পৰা 100 বছৰৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল, যিখন শিৱসাগৰৰ লগত পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আৰম্ভ কৰি ইমৰান চাহলৈকে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা বৰেণ্য ব্যক্তিসকলৰ নাম জড়িত হৈ আছে। সেইখন শিৱসাগৰত এজন সহ-সাহিত্যিকে আহি এখন গল্পপুথি উন্মোচন কৰিবলৈ পোৱাটো মোৰ কাৰণে নিশ্চিতভাৱে এক ভাগ্যৰ কথা বুলি মই গণ্য কৰিছোঁ। মই ছাত্ৰীসকলক উদ্দেশ্যি কথা কওঁ, মই শিক্ষক তথা অভিভাৱক আৰু ইয়াৰ বিশিষ্ট ব্যক্তিসকলক কিবা দিয়াৰ ধৃষ্টতা মই নেদেখাওঁ, সেইখিনি শক্তি আৰু সামৰ্থ্য মোৰ নাই। কিন্তু ছাত্ৰীসকলক উদ্দেশ্যি
মই যিহেতু ইয়ালৈ আহিছোঁ কেইটামান কথা মই কম, যিকেইটা কথাই হয়তো ছাত্ৰীসকলক কিছু পৰিমাণে উপকৃত কৰিব পাৰে। এই আনগুৰিলৈ আহোঁতেনে মই বাটত ভাবিছোঁ যে বিদ্যালয়খনৰ ছাত্ৰীসকলক উদ্দেশ্যি মই কোনখিনি কথা ক'লে ভাল হ'ব, যিহেতু মই কথা ক'বলৈ আহিছোঁ আৰু গল্পপুথিখন মই উন্মোচন কৰিবলৈ আহিছোঁ। ইয়াত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে থকা ছাত্ৰীয়ে গল্প লিখিছে। মই এই মাত্ৰ চকু ফুৰাওঁতে মোৰ চকু পৰিছে। মই ব্যক্তিগতভাৱে কিছুমান কথা বিশ্বাস কৰোঁ, যিখিনি কথা মই ৰাজহুৱাকৈ কওঁ। যি মূলত আহিব দুটাটোতে চিন বুলি অসমীয়াত এষাৰি কথা আছে। আৰু যিটো সময়ত আমি আমাৰ উঠি অহা প্ৰজন্মটোক লৈ বহুতেই হতাশাত ভোগোঁ, নিৰাশাত ভোগোঁ, আশাহত হওঁ, সেইটো সময়তো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কিছু ভাল কাম হৈ আছে, যিবিলাক ভাল কামে আমাক আশাৰ সপোন দেখুৱায়। আৰু মই ভাবোঁ আজি এই আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল সেইটো শ্ৰেণীত পৰিছে, যি আমাক আশাৰ চাকি গছি অধিক উজ্বলাই তোলাত সহায় কৰিছে। আৰু তাৰ কাৰণে মই অকল 25গৰাকী ছাত্ৰীকে ধন্যবাদ নজনাওঁ, মই সামগ্ৰিকভাৱে এই বিদ্যালয়খনৰ যিটো পৰিৱেশ, ছাত্ৰীসকলৰ যিটো মানসিকতা, সেই মানসিকতাটোক মই ধন্যবাদ জনাইছোঁ। আমি যদি ইতিহাসলৈ চাওঁ, অসম সাহিত্য সভাৰ এই শতবৰ্ষ হোৱা সময়খিনি কোন কেইগৰাকী মহিলা সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতিৰ আসন পূৰণ কৰিছে? 100 বছৰ। ছাত্ৰীসকলৰ কাৰোবাৰ মনত আছে? মহিলা সাহিত্যিকে পুৰুষ আৰু মহিলা বুলি ভাগ কৰিব নালাগে, তথাপিও তোমালোক যিহেতু ছাত্ৰী সেইকাৰণে মই সুধিছোঁ, অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা কেইগৰাকী মহিলা সাহিত্যিক অসমত আছে? কোনোবাই জানা? মই কুইজ কৰা নাই, মই এনেই সুধিছোঁ। চোৱা, 100 বছৰ হৈছে অসম সাহিত্য সভাৰ বয়স। পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথম সভাপতিত্ব কৰা সেই দিনটোৰ পৰা সিদিনা এইখন শিৱসাগৰতে শতবাৰ্ষিকীৰ অধিৱেশনত প্ৰহ্লাদ তাছাই সভাপতিত্ব কৰাৰ অধিৱেশনখনলৈকে যদি আমি চাওঁ, তেনেহ'লে যদি মোৰ ভুল হোৱা নাই, 2গৰাকী সাহিত্যিকে এতিয়ালৈকে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছে অসমৰ মহিলা লেখিকাই। 1 নলিনীবালা দেৱী, 2 নিৰ্মলপ্ৰভা বৰদলৈ। সেই নিৰ্মলপ্ৰভা বৰদলৈ আকৌ এইখন শিৱসাগৰৰে জীয়ৰী। এতিয়া কথা হ'ল যে অকল এই বিগত 100 বছৰত অসম সাহিত্য সভাত সভাপতিত্ব কৰিব পৰাকৈ অসমৰ পৰা অকল 2গৰাকী মহিলা সাহিত্যিকহে ওলাইছিল বা যোগ্য? আপোনালোকৰ লগত বা তোমালোকৰ লগত মোৰ চিন্তাটো নিমিলিবও পাৰে। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ বহুখিনি যোগ্য, দক্ষ আৰু স্বনামধন্য লেখিকাক অসম সাহিত্য সভাৰ সভাপতিৰ আসনত বহোৱাৰ পৰা বঞ্চিত কৰা হ'ল ৰাজনৈতিকভাৱে এক ষড়যন্ত্ৰ কৰি। সাহিত্য সভাই যিখিনি কাম কৰিব পাৰিব লাগিছিল, আজি হয়তো খোলাকৈ ক'বলৈ গ'লে মই যদি আৰু স্পষ্ট ভাষাৰে কওঁ, আমগুৰি সাহিত্য সভাই যিখিনি কাম হয়তো কৰিব পাৰিব লাগিছিল, সেই কামটো আজি এখন বিদ্যালয়ে একক প্ৰচেষ্টাত কৰি দেখুৱাইছে। এইখন বিদ্যালয়ৰ সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে মই আপোনালোকক কওঁ, মই ক'তো শুনা নাই যে কোনোবা এখন বিদ্যালয়ত অসম সাহিত্য সভাৰ কোনোবা শাখা সাহিত্য সভাই এনেধৰণৰ উদ্যোগ লৈছে, য'ত 25গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে গল্প সংকলন উলিয়াইছে, কবিতা পুথি উলিয়াইছে, উপন্যাসিকা বা উপন্যাস উলিয়াইছে। মই ক'তো শুনা নাই। মই জীৱনত আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ এখন বিদ্যালয়ৰ একক প্ৰচেষ্টা এনেধৰণেৰে এখন
গল্প সংকলন তেওঁলোকে উন্মোচন কৰিব পৰাকৈ এটা পৰিৱেশ ৰচনা কৰিছে। কিয় 100 বছৰীয়া অসম সাহিত্য সভাৰ কোনোবা এটা শাখা সাহিত্য সভাই এই কামটো কিয় কৰিব পৰা নাই কোনোবা বিদ্যালয়ত? আপোনালোকে কোনোবাই শুনিছে নেকি, কৰিছে নেকি? হয়তো নাই কৰা। সেইফালৰ পৰা ক'বলৈ গ'লে যে অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ চিন্তাধাৰাতকৈ এই বিদ্যালয়ৰ কোনোবা শিক্ষক, কোনোবা ছাত্ৰী, কোনোবা শিক্ষয়িত্ৰীৰ চিন্তাধাৰা কিছু যে পৃথক, কিছু যে অনন্য, কিছু যে অদ্বিতীয়, সেইটো আজি প্ৰমাণ হৈছে। এই যিটো ধাৰা, এই যিটো চিন্তা কোনখিনি মানুহে কৰে যাৰ কোনো স্বাৰ্থ নাথাকে, যি কেৱল নিজৰ জাতিটোক ভাল পায়, যি নিজৰ কৃষ্টি সংস্কৃতি সাহিত্য সংস্কৃতিক ভাল পায় আৰু যি নিজৰ সপোনবিলাকক ভাল পায়। মই ভাবোঁ আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল সেই সপোনক ভাল পোৱা একোগৰাকী ছাত্ৰী, আমাৰ ভৱিষ্যতক ভাল পোৱা একোগৰাকী ছাত্ৰী, যি নিজৰ লগতে আনৰ কাৰণে কিবা এটা দিব বিচাৰে। এটা কবিতা, এটা গল্প তেওঁ নিজে লিখে হয়, কিন্তু কাৰ কাৰণে লিখে? পাঠকৰ কাৰণে। এজন গল্পকাৰে এটা গল্প তেওঁ নভবাকৈ লিখি দিয়ে, কিন্তু সেই গল্পকে পৰৱৰ্তী সময়ত যে বিশাল জনপ্ৰিয়তা লাভ কৰে, বা সেই গল্পটোৰ পৰা যেতিয়া কোনোবাই নাট্যৰূপ দিয়ে, কোনোবাই যেতিয়া বোলছবি নিৰ্মাণ কৰে, তেতিয়া তেওঁ ভাবে যে মই কি সৃষ্টি কৰিছিল। কিন্তু সৃষ্টি কৰাৰ সময়ত তেওঁ কেতিয়াও সেই কথাখিনি অনুভৱ কৰিব নোৱাৰে বা মনলৈ নাহে। সেইটোৱেই স্ৰষ্টাজনৰ আচল সফলতা, সাফল্য। এই যে সাফল্য, এই যে সফলতা, এই সফলতাৰ কথাটোৰ লগতে আজি মই ইয়ালৈ অহা, ইয়াক উন্মোচন কৰা আৰু তোমালোকৰ আগত কথা কোৱা এটা সম্পৰ্ক আছে। সাধাৰণতে কোনবিলাক মানুহক এনেধৰণৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হয়, যিবিলাক সেই ক্ষেত্ৰত এজন সফল ব্যক্তি। মই প্ৰথমতেই কৈছোঁ, না মই ঔপন্যাসিক, না গল্পকাৰ, না কবি, না মই বৰেণ্য বিশিষ্ট সাহিত্যিক, মই একো নহয়। কিন্তু তোমালোকৰ দৃষ্টিত বা তোমালোকৰ বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ চিন্তা কিবা প্ৰকাৰে হয়তো মই স্থান পাইছোঁ। কিন্তু মই স্পষ্টকৈ কৰি কওঁ যে এজন ব্যক্তিৰ এই নিয়ৰ সৰোৱা বেলি উন্মোচন কৰিবৰ কাৰণে যিখিনি যোগ্যতা, দক্ষতা, জ্ঞান, গৰিমা, পাণ্ডিত্য লাগে, মোৰ নাই। কিন্তু ক'ৰবাত হয়তো এই মাইক্ৰফোনৰ সন্মুখত কথা ক'ব পৰাকৈ কিবা এটা যোগ্যতা মোৰ দেখিছে। সেই যোগ্যতা দেখা এতিয়া মই নিতুমণি শইকীয়াই মই তোমালোকক কৈছোঁ যে এই যে তুমি 6ষ্ঠ শ্ৰেণীৰ পৰা এতিয়া 10ম শ্ৰেণীৰ ভিতৰত এটা গল্প লিখিছা, অজস্ৰ লিখিছা হয়, ইয়াৰ কথা কৈছোঁ মই অকল। ইয়াত স্থান পোৱা যি বোলা বাহিব দুপা দুটা চিন বুলি মই যিষাৰি বাক্য কৈছিলোঁ, তুমি চাবা এই 25গৰাকী ছাত্ৰীৰ ভিতৰত যদি ইয়াত থকা সেই ছাত্ৰী কেইগৰাকীয়ে নিজক বুজে আৰু নিজক জানে আৰু সেই সপোনটোৰ পিছত দৌৰিব পাৰে, আজিৰ পৰা 25 বছৰৰ পিছত বা 50 বছৰৰ পিছত মোৰ এই কথাখিনি তুমি মনত পেলাব লাগিব যে আজিৰ দিনটোত মই কি ভৱিষ্যতবাণী কৰিছোঁ। ইয়াত যি 25গৰাকী ছাত্ৰীয়ে গল্প লিখিছে, মই এতিয়ালৈকে পঢ়া নাই, কিন্তু মই নামকেইটা যি মোটামুটিভাৱে চাইছোঁ ওপৰে ওপৰে, সেই নামকেইটা দেখি মই ভুলো হ'ব পাৰে, মই নাজানো, কিন্তু মই এইটোৱেই ক'ব পাৰোঁ, অন্ততঃ 25গৰাকী ছাত্ৰী উজলি উঠিবলৈ নুঠে মই নাজানো, অন্ততঃ এই 25গৰাকীৰ ভিতৰত 5গৰাকী ছাত্ৰী ভৱিষ্যতলৈ অসমৰ সাহিত্য জগতৰ ক'ৰবাত নহয় ক'ৰবাত হয়তো উজলি উঠিব। সেয়া গল্পৰ ক্ষেত্ৰতেই হওক, সেয়া প্ৰবন্ধৰ ক্ষেত্ৰতেই হওক, বা সেয়া কবিতাৰ ক্ষেত্ৰতেই হওক। আপোনালোকে চাব, যদি তেওঁলোকে সেই সপোনটোৰ পিছত দৌৰিব জানে, যদি সেই ধৰণৰ পৰিৱেশ এটা তেওঁলোকৰ ঘৰখনে তেওঁলোকক দিয়ে,
আৰু তোমালোকে যদি নিজে সেই পথটোত খোজ কাঢ়িব জানা তেতিয়া এদিন নহয় এদিন তুমি পাৰিবাই আজিৰ পৰা 25 বছৰৰ পিছত তুমি মনত পেলাবা মোৰ কথাটো হয়নে নহয় মই এতিয়া কিয় কৈছো সেই কথাটো আসল কথাটো লৈ আহিছো এই কাৰণে মই কৈছো এই যে মই তোমালোকক ক'লো অসাহিত্যিক হৈও মই তোমালোকৰ ইয়ালৈ উন্মোচন কৰিবলৈ আহিছো মোক কোনোবাই তেনেকুৱা এজন যোগ্য ব্যক্তি বুলি ভাবিছে যদিও মই নিজকে নাভাবো মই এইখিনি মুহূৰ্তত মাইক্ৰফোনৰ সন্মুখত কথা কৈ থকালৈকে মই যিখিনি বস্তু লগত লৈ ফুৰো সেই কথাখিনিকে এতিয়া তোমালোকক দিব বিচাৰো ক'ব বিচাৰো এইটো বয়সতেই এদিন এনেকুৱা এটা অনুষ্ঠানতেই মোৰ জীৱনৰ হয়তো গতিপথ সলনি হৈছিল আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আছিল সেই বাৰ্ষিক অধিৱেশনত যোৰহাটৰ পৰা এজন বিশিষ্ট ব্যক্তি গৈছিল তোমালোকৰ বহুতে জানিবা হয়তো বহুতে নাজানা তোমালোকৰ শিক্ষাগুৰুসকলে জানে দুলাল চন্দ্ৰ বৰুৱা যাৰ নাম প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক এতিয়া প্ৰয়াত অসম বিধানসভাৰ এটা সময়ত তেওঁ বাঘ আছিল বাঘ সেই তেখেতে আমাৰ বাৰ্ষিক অধিৱেশনৰ মূল বক্তা হিচাপে তেওঁ অৰিজিনেলি তেওঁ লখিমপুৰৰ মানুহ আছিল মোৰ ঘৰ লখিমপুৰৰ নাৰায়ণপুৰত তোমালোকে বহুতে জানা হয়তো কোনোবাই নাজানে মই নাৰায়ণপুৰৰ কথা কৈ আছো তেওঁ তাত যিটো ভাষণ দিছিল সেই ভাষণটো মোৰ জীৱনত এনেধৰণে ৰেখাপাত কৰিছিল হয়তো মই সেই দিনৰ পিছৰ পৰাই মই যে কৈছো মোৰ জীৱনৰ টাৰ্নিং পইণ্ট হয়তো সেই দিনটোৰ পৰা আহি আহি এটা সপোনৰ পিছত দৌৰি 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 মই তোমালোকৰ আজিৰ এই দিনটোলৈ ইয়াত উপস্থিত হৈছো কি আছিল সেই সপোনটো নিজৰ ওপৰত আত্মবিশ্বাস নিজৰ ইচ্ছা শক্তি আৰু ভিৰৰ মাজত থাকিও একক অনন্য আৰু কিছু পৃথক হৈ থকাৰ মানসিকতা তোমালোকৰ বিদ্যালয়খনত 500 গৰাকী হয়তো ছাত্ৰী আছে 498 গৰাকী ছাত্ৰী আছে আজিৰ দিনত এই 498 গৰাকী ছাত্ৰীৰ মাজত মিলাপ্ৰীতি থাকা ভালকৈ থাকা কিন্তু প্ৰতিটো মুহূৰ্তত তুমি যদি নিজক যিকোনো ক্ষেত্ৰত সফল ছাত্ৰী হিচাপে সফল মানুহ হিচাপে যদি গঢ় দিব বিচৰা তেনেহ'লে আগতে কি কৰিছিলা নাজানো এই মুহূৰ্তৰ পৰাই তুমি আয়ত্ত কৰিব পৰা এটা গুণ হৈছে যে মই সকলোৰে মাজত থাকিম কিন্তু মই কিছু পৃথক হৈ থাকিম মই ভিৰৰ মাজত থাকিম কিন্তু মই নিজক সুকীয়া কৰি ৰাখিম মই সকলোৰে লগত মিলি চলিম কিন্তু মই নিজক একক কৰি ৰাখিম এতিয়া কথা হ'ল তুমি কেনেকৈ ৰাখিবা কোনটো দিশত তুমি আগবাঢ়িবা সেইটো তোমাৰ কথা আমাৰ এটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে জ্ঞান আৰু বুদ্ধিৰ উদয় হয় এটা বয়সলৈকে আমি সেইখিনি শক্তি আয়ত্ত নকৰোঁ আমি ধৰিব নোৱাৰোঁ এই বয়সটো যিহেতু ময়ো পাৰ কৰি আহিছোঁ সেইকাৰণে মই তোমালোকক এই কথাকেইটা কৈছোঁ যিদিনাখনেই মোৰ জ্ঞান আৰু বুদ্ধি উদয় হৈছিল সেই ভাষণটো শুনি সেইদিনাখনেই মই ঘৰলৈ গৈ মোৰ মাক কৈছিলোঁ যে মা মই এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ মই পাৰিমনে তোমালোকে বিশ্বাস কৰা যে জীৱনত কোনোদিন তেতিয়ালৈকে মোৰ মুখলৈ হয়তো ইমান থৰ লাগি চোৱা নাছিল মোৰ মায়ে সেইদিনাখনেই চাইছিল আৰু মই যেতিয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁক উত্তৰ দিছিলোঁ যে তই কি কৈছ মই কৈছোঁ মই এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ পাৰিম মায়ে তেতিয়া কৈছিল যে পাৰিবি কপা কপা মাথাৰে কৈছিল পাৰিবি আৰু সেই বাক্যটো কৈ মোক জোৰত সাবতি ধৰিছিল আৰু মানুহগৰাকীয়ে ফেকুৰি ফেকুৰি কান্দিছিল এনেকৈ আঙুলিয়ে দেখুৱাই কঁপিছিল তেওঁ খুবকৈ একো কথা ক'ব পৰা নাছিল মই সম্পূৰ্ণ ব্যক্তিগত কথা এটা তোমালোকক কৈছোঁ এই কাৰণেই
যে আজি যদি মই মানুহ কৈছোঁ বা নিজৰ ভৰিৰ ওপৰত থিয় হৈ আছোঁ, সেই দিনটোৰ কাৰণে হৈছোঁ। সেইকাৰণে মই তোমালোকক কৈছোঁ। মাক মই একো সোধা নাছিলোঁ। মই সুধিছিলোঁ যে মই এজন অসমৰ বিখ্যাত মানুহ হ'ব বিচাৰোঁ, মই এজন অসমৰ এনেকুৱা মানুহ হ'ব বিচাৰোঁ, অসমৰ মানুহে মোক শদিয়াৰ পৰা ধুবুৰীলৈ চিনি পাওক, মোক চিনি পোৱাই নহয়, মোক ভাল পাওক, মোক ভাল পোৱাই নহয়, মোক মৰাৰ পিছতো অসমৰ মানুহে মনত ৰাখক। মই ক্লাছ 8ত মাক এই প্ৰশ্নটো কৰিছিলোঁ। মোৰ এতিয়াও গাৰ নোম শিয়ৰি গৈছে তোমালোকক কওঁতে। সেই দিনটোক মই লগত লৈ ফুৰোঁ এই কাৰণেই যে মোক জোৰত সাৱটি ধৰি ফেকুৰি ফেকুৰি মোক হাতেৰে সেই সময়ৰ আমাৰ ঘৰৰ অৱস্থা ইমান যিহেতু ভাল নাছিল তেতিয়া, তোমালোকৰ বহুতৰ ঘৰত হয়তো এতিয়াও থাকিব পাৰে, নাথাকিবও পাৰে, মই নাজানো। আমাৰ গাঁৱত ঘৰ, আমাৰ ঘৰৰ বেৰত তেতিয়া ভগৱানৰ ফটো থাকে, মহৎ কোনোবা ব্যক্তিৰ ফটো ওলোমাই থয়। সেই তেতিয়া আমাৰ ঘৰখনত ভগৱান কৃষ্ণৰ ফটোৰ লগতে ছাইডত আৰু দুজন ব্যক্তিৰ দুখন ফটো আছিল, যি দুখন ফটো আজিও মই মোৰ ঘৰত থৈ দিছোঁ, সংৰক্ষণ কৰি ৰাখিছোঁ। কপা কপা মাতেৰে হাতেৰে মোক সেই ফটো দুখনলৈ দেখুৱাই মোক জোৰত সাৱটি ধৰিছিল আৰু খুব কান্দিছিল। টপ টপকৈ মোৰ চকু পানী পৰিছিল মোৰ মূৰত। মই হতবাক হৈ সুধিছোঁ যে তুমি কিয় কান্দিছা? একো ক'ব পৰা নাই। আকৌ মোক জোৰত সাৱটি ধৰি মোৰ মূৰটো যিমান পাৰে তেওঁ চুলিখিনি খেলি মেলি কৰিছে। মই আকৌ সুধিছোঁ, মা তুমি কিয় কান্দিছা? কোৱা না। ময়ো কান্দি দিছোঁ। মই গম নাপাওঁ, মায়ে কান্দিছে গতিকে ময়ো কান্দি দিছোঁ সাৱটি ধৰি। তেতিয়া মায়ে কৈছিল, তই যে দেখিছ এই ফটো দুখন, তই পেটত থাকোঁতে ভগৱানৰ ফটোখন বাদ দি অকল মই এই দুখন ফটোৱে চাই থাকোঁ। আৰু মই ভাবোঁ যে মোৰ যদি আহিবলগীয়া সন্তানটো এনেকুৱা মানুহ হ'লহেঁতেন, মই তোমালোকক কওঁ এতিয়া যে সেই ফটো দুখন আন কাৰো নাছিল। আৰু মই 1000 বাৰ জন্মগ্ৰহণ কৰিলেও সেই ফটো দুখনৰ নিচিনা মানুহ হ'ব নোৱাৰোঁ। মই জানো সেই ফটো দুখন আছিল 1 মহাত্মা গান্ধী, 2 জৱাহৰলাল নেহেৰু। মই জানো মই কেতিয়াও মহাত্মা গান্ধী হ'ব নোৱাৰোঁ, মই জানো মই কেতিয়াও জৱাহৰলাল নেহেৰু হ'ব নোৱাৰোঁ, কিন্তু মই হ'বলৈ চেষ্টা কৰিব পাৰোঁ। চেষ্টা কৰাটো কেতিয়াও পাপ হ'ব নোৱাৰে। মই মাক সুধিছিলোঁ যে মই অসমৰ এজন বিখ্যাত মানুহ হ'ব বিচাৰোঁ, এজন ভাল মানুহ হ'ব বিচাৰোঁ, যিজন মানুহক মৃত্যুৰ পিছতো অসমৰ মানুহে মনত ৰাখক। সেই যে মোক মায়ে কৈছিল তই পাৰিবি। মই তোমালোকক কওঁ যে সেই চকু পানীৰ যি টপ টপ পৰা মোৰ ইয়াৰ উত্তাপ মই এতিয়াও লগত লৈ ফুৰোঁ। আৰু আজিও এই মুহূৰ্তটো মোৰ গাত সেই চকু পানীৰ টোপালৰ উত্তাপ আছে। সেইকাৰণেই হয়তো তোমালোকৰ শিক্ষাগুৰুৱে বা তোমালোকে ইয়ালৈ মোক পাঠি আনিছা। মই মাক কৈছিলোঁ সেইদিনাখনেই ৰাতি যে অসমৰ ভাল মানুহখিনিৰ ভিতৰত আমাৰ লখিমপুৰৰ কোন মানুহৰ নাম সকলোৱে জানে। এক তিনিও চিন্তা নকৰাকৈ সেই অশিক্ষিত মানুহগৰাকীয়ে কৈছিল মহাপুৰুষ মাধৱদেৱ বাপু। মই থমকি ৰৈছিলোঁ। মোৰ মা পঢ়া শুনা কৰা মানুহ নহয়। মোৰ ঘৰৰ পৰা তেনেই নিলগতেই সঁচাকৈ মহাপুৰুষ মাধৱদেৱৰ জন্ম। মই মাক আৰু একো কোৱা নাছিলোঁ তেতিয়া। হৈ গ'ল, মোৰ উত্তৰটো পাই গৈছোঁ। তোমালোকে বিশ্বাস কৰা, সেই নিশাই মই 10জনীয়া তালিকা প্ৰস্তুত কৰিছিলোঁ যে লখিমপুৰ জিলাৰ কোন কোন মানুহক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জানে। সেই 10জনীয়া তালিকাখনত 1, 2, 3 এই 3টা স্থানত মই যিকেইজন ব্যক্তিক বিচাৰি পাইছিলোঁ, 10জনীয়া তালিকাখনৰ পৰা 1, 2, 3 তিনিটা নাম মই নিৰ্বাচিত কৰিছিলোঁ। 1 মহাপুৰুষ মাধৱদেৱ, 2 পদ্মনাথ গোহাঁই বৰুৱা, এই শিৱসাগৰতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনত যিগৰাকী ব্যক্তিয়ে সভাপতিত্ব কৰিছিল, আৰু 3 হোমেন বৰগোহাঁই, যিগৰাকী ব্যক্তি এতিয়াও জীৱিত। আৰু মাক সেই ৰাতি মই কৈছিলোঁ যে মই আন একো হ'ব নিবিচাৰোঁ, মই হোমেন বৰগোহাঁইৰ নিচিনা এজন মানুহ হ'ব বিচাৰোঁ। ভাতৰ পাতত কৈছিলোঁ। তেতিয়া কৈছিল তই পাৰিবি যদি তই চেষ্টা কৰ।
মই তোমালোকক এতিয়া কওঁ যে সেই দিন ধৰি সেই সপোনটোৰ পিছত মই অনবৰতে দৌৰি আছো। মই ইয়াৰ পৰা যাত্ৰা কৰিছো ইয়ালৈ, ইয়াৰ পৰা মই সপোন দেখিছো ইয়ালৈ, মই ইয়াৰ পৰা গৈ ইয়াত পাওঁগৈ নে নাপাওঁ মই নাজানো, কিন্তু মই তোমালোকক কওঁ যদি মই ইয়াৰ পৰা গৈ ইয়াতো পাওঁ তেতিয়াও হয়তো মোৰ জীৱনৰ সফলতা আহিব। সেই একেটা কথাকে মই তোমালোককো কওঁ যে এটা নিৰ্দিষ্ট সপোন দেখিবলৈ আৰম্ভ কৰা এইটো বয়সৰ পৰা, যিটো সপোন তোমাৰ জীৱনটোত বাস্তৱত ৰূপ পাব পাৰে, তোমাক মানুহ কৰিব পাৰে। অসম্ভৱ বুলি একো বস্তু নাই, সকলো সম্ভৱ। মই কোনো তাত্ত্বিক বা কোনো ধৰণৰ মহৎ কিতাপ পঢ়ি কোনো বৰেণ্য ব্যক্তিৰ কথা ধাৰ কৰি তোমালোকক নাই কোৱা। মই নিজে যিটো অন্তৰৰ পৰা বিশ্বাস কৰোঁ সেই কথাটোহে মই কৈছো। সেইখিনি কৰিবলৈ যাওঁতে মই নিজে কি কি কৰিছিলো। এক, আমি ক আৰু অ প্ৰথম যেতিয়া আমি আখৰ শিকিছিলো, তোমালোকে হয়তো যিখিনি ঘৰত প্ৰথম অ আ ক খ লিখিবলৈ শিকা ছাত্ৰ ছাত্ৰী, এই অ আ আৰু ক খৰ ভিতৰত মোৰ বিশ্বাস গৰিষ্ঠ সংখ্যকে হয়তো অটো লিখিবলৈ শিকিছিলা। ক, সেই কটোৰে আৰম্ভ হোৱা 4টা শব্দ আৰু বাক্য মই লগত লৈ ফুৰো। যিহেতু কৰে আৰম্ভ কৰিছিলো জীৱনৰ শিক্ষা, সেই কৰে আৰম্ভ হোৱা কেইটামান শব্দ নিজৰ জীৱনৰ লগত খাপ খুৱাই দিছো। আৰু মই ভাবো প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে সেই শব্দকেইটা যদি মালা গুঠি পিন্ধিব জানে তেওঁলোক জীৱনত সফল হ'ব। কি? এক, কলুই, অনবৰতে লগত লৈ ফুৰা এটা শব্দ কলুই। 2, কিয়। 3, ক'ৰ পৰা। আৰু 4, কাৰ বাবে। তুমি কলৈ আহিছা, তুমি কিয় আহিছা, তুমি ক'ৰ পৰা আহিছা, তুমি কাৰ বাবে আহিছা। আমাৰ সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰ জীৱনত এই 4টাৰ গুৰুত্ব অপৰিসীম। কি ছাত্ৰ ছাত্ৰী, কি আমাৰ মুখ্যমন্ত্ৰী, কি তোমালোকৰ প্ৰধান শিক্ষক, কি বিদ্যালয়সমূহৰ পৰিদৰ্শক, কি মই, কি ইয়াত থকা সকলোৰে জীৱনত এই কথাকেইটাৰ মূল্য খুব গধুৰ, কিন্তু আমি অনুভৱ নকৰো, আমি চিন্তা নকৰো। তুমি এই বিদ্যালয়ত ভৰি দিয়াৰ লগে লগে তুমি মনত ৰাখিব লাগিব যে তুমি কলৈ আহিছা। তুমি এখন বিদ্যালয়লৈ আহিছা। তুমি কিয় আহিছা, তুমি পঢ়িবলৈ আহিছা। তুমি ক'ৰ পৰা আহিছা, এটা নিৰ্দিষ্ট ঘৰৰ পৰা আহিছা। তুমি কাৰ বাবে আহিছা, তুমি নিজৰ বাবে আহিছা আৰু ঘৰখনৰ বাবে আহিছা। চাবলৈ গ'লে তেনেই সাধাৰণ কথা। হয়তো বহুতে ভাবিছে কিনো ইমান ডাঙৰ কথা কৈছে আপুনি। হয়, একো ডাঙৰ কথা কোৱা নাই, সৰু কথা। কিন্তু এই সৰু কথাৰ মূল্যটো জীৱনত ইমান বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবো আৰু মই বিশ্বাস কৰো। আজিও মই লগত লৈ ফুৰিছো। মই ক'ৰ পৰা আহিছো, মই গুৱাহাটীৰ পৰা আহিছো। ক'লৈ আহিছো, আমগুৰিলৈ আহিছো। কিয় আহিছো, এখন বিদ্যালয়ত এখন গল্পপুথি উন্মোচন কৰিবলৈ আৰু ছাত্ৰীসকলৰ উদ্দেশ্যে কিবা ক'বলৈ। ভাল সংগত থাকিলে মানুহ ভাল হয় আৰু বেয়া সংগত থাকিলে মানুহ বেয়া হয় বুলি এষাৰ কথা আছে। গতিকে তুমি এই বিদ্যালয়ত থকা সময়খিনি তুমি ঘৰলৈ যোৱাৰ পিছত তোমাৰ ওচৰৰ পাজৰত থকা সেই মানুহখিনিৰ যিটো প্ৰভাৱ তোমালোকৰ ঘৰখনত, তোমাৰ জীৱনৰ ওপৰত, সেই সান্নিধ্যটো খুব গুৰুত্বপূৰ্ণ। তাৰ সান্নিধ্যত থাকি তুমি জীৱনৰ সংগ্ৰাম আগুৱাইছা। কেতিয়াবা এনেকুৱা হয়, ক'বলৈ বেয়া, হিন্দী চিনেমাৰ কাইদাত তুমি চাবা তোমাৰ আটাইতকৈ ভাল বান্ধৱীগৰাকীয়ে তোমাৰ মগজুক প্ৰত্যাহ্বান জনাব পৰা নাই সঁচা ৰাস্তাৰে, তেওঁ এটা বক্ৰ ৰাস্তা গ্ৰহণ কৰে। তেতিয়া তোমাক প্ৰতিযোগিতাত পিছ পেলাবৰ কাৰণেই হওক, তোমাক পৰীক্ষাত কিছু অনিষ্ট কৰিবৰ কাৰণেই হওক, তোমাক বেলেগ ৰাস্তা লৈ যাওঁ। তুমি গম নোপোৱাকৈ তেওঁ ব্যাপক ক্ষতি কৰে তোমাৰ কিতাপ, তোমাৰ বহি। কেতিয়াবা নি হেৰুৱাই দিয়ে বা কেতিয়াবা নি সময়ত তোমাক নিদিয়ে।
কিবা কিবি ঢেৰ হৈ যায়। সেই সান্নিধ্যটোৰ কথা তুমি মনত ৰাখিব লাগিব অনবৰতে, যে মোৰ কাষত থকা বান্ধৱীগৰাকী মোৰ সঁচাকৈ ভাল বান্ধৱী হয়নে? মই 24 ঘণ্টাৰ যি 7 ঘণ্টা, যি 8 ঘণ্টা যিগৰাকীৰ লগত অনবৰতে আছো, তেওঁ মোৰ জীৱনৰ কাৰণে কিমান উপকাৰী। এই সান্নিধ্যটো খুব ডাঙৰ কথা। তুমি ভালৰ সান্নিধ্যত যেতিয়া থাকিবা, তুমি চাবা 10টা নতুন কথা দৈনিক শিকিব পাৰিবা। অকল যে ছাত্ৰীৰ কথাই মই কৈছো তেনেকুৱা নহয়, সান্নিধ্যটো তোমাৰ শিক্ষাগুৰুৰ ক্ষেত্ৰতো হয়। ইয়াত থকা তোমালোকৰ যিমান কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে, তুমি নিজক সোধাচোন, তোমালোকৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী তোমাৰ নিজৰ কেতিয়াও ইমান ভাল নালাগে। নিৰ্দিষ্ট কোনোবা এজন ছাৰ, নিৰ্দিষ্ট কোনোবা এগৰাকী বাইদেউক তোমাৰ বেছি ভাল লাগে, কোনোবা এগৰাকীক বেছি ভাল লাগে। তুমি গম নোপোৱাকৈ ভাল পোৱা সেইগৰাকী বাইদেউ, সেইগৰাকী ছাৰক। এই যে মই তোমাক কৈছো, তুমি এটা সপোন দেখা, সেই সপোনটো তুমি আগুৱাই নিবৰ কাৰণে এই যে হক এটা কৈছো, এই যে সংগ্ৰামৰ কথা কলো, এই যে সান্নিধ্যৰ কথা কলো, সেই সান্নিধ্যৰ পিছতেই তোমাক দৰকাৰ হয় সেই সপোনটো আগুৱাই নিবৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেই প্ৰশ্নটো কি? সেইটো দন্তৰে আৰম্ভ হৈছে, সম্ভাৱনা। তুমি নিজক সোধা যে সম্ভৱ হয়নে মোৰ এই জীৱন সংগ্ৰাম আগুৱাই নিয়াৰ? সম্ভৱ হ'বনে মই এনেকুৱা এজন মানুহ হ'বগৈ পৰা? নিজক সোধা। তুমি যেতিয়া ভাবিছা যে তুমি বিভূতিত পৰিছা, তুমি তাৰ উত্তৰ পোৱা নাই, তুমি তোমাৰ আটাইতকৈ যোগ্য ব্যক্তিগৰাকী হৈছে তেতিয়া তোমাৰ মাক। তুমি মাক সোধা। পৃথিৱীত এনেকুৱা কোনো শ্ৰেষ্ঠ বিজ্ঞানী নাই তোমাৰ মাক চেৰাই তোমাক লৈ কোনোবাই কিবা বিশেষ গৱেষণা কৰিব পাৰে। তেওঁ 10 মাহ তোমাক পেটত লৈ যিটো গৱেষণা কৰি থৈছে, পৃথিৱীৰ কোনো শ্ৰেষ্ঠ বিজ্ঞানীয়ে তোমাক লৈ ইমান গৱেষণা কৰিব নোৱাৰে। সঁচা উত্তৰটো তেওঁ দিব পাৰে। তেওঁ যিমানেই অশিক্ষিত নহওক, অৰ্ধ শিক্ষিত নহওক বা যিমানেই উচ্চ শিক্ষিত নহওক, সঁচা উত্তৰটো তোমাক দিবই যে তই পাৰিবি বা তুমি পাৰিবা, যে তুমি এইটো কৰা। আৰু তুমি যদি দেখিছা যে মায়ে তোমাক সঁচা উত্তৰ এটা দিব পৰা নাই, তাৰপিছত তুমি দেউতাৰ কাষ চাপা। আৰু দেউতাৰ উত্তৰটো যদি তুমি সুখী হোৱা নাই, তেতিয়াহ'লে তুমি কি কৰিব পাৰা? এই যে মই ক'লো, তুমি স্কুলখনৰ আটাইতকৈ তোমাৰ ভাল লগা ছাৰজন বা আটাইতকৈ ভাল লগা বাইদেউগৰাকী, তেওঁৰ কাষ চাপা তুমি। আৰু তুমি বাইদেউক সোধা, তুমি সেই ছাৰজনক সোধা যে ছাৰ মই ভৱিষ্যতলৈ এনেকুৱা হ'ব বিচাৰো, মই পাৰিমনে? তুমি চাবা এই যে মা, এই যে দেউতা আৰু এই যে ছাৰ, এই তিনিগৰাকীৰ কথাৰ কিমান মিল আছে। দুগৰাকীৰ মিল থাকিবই। কোনোবা দুগৰাকীৰ হয় তেওঁলোকে তোমাক কৈছে তই ডক্টৰ হ'ব পাৰিবি বা তুমি ডক্টৰ হ'ব পাৰিবি। কোনোবা গৰাকীয়ে হয়তো কৈছে না নোৱাৰা। তুমি চাবা এই তিনিগৰাকীৰ ভিতৰত কোনোবা দুগৰাকীয়ে সংখ্যাগৰিষ্ঠতা পায়, আৰু তেতিয়া তুমি সেইটোকে কৰা। কাৰণ তুমি পৃথিৱীৰ আটাইতকৈ ভাল পোৱা সেই তিনিগৰাকী মানুহৰ ভিতৰত দুগৰাকীয়ে তোমাক সেই সম্ভাৱনাটো তোমাক দেখুৱাই দিছে। তুমি সেইধৰণে আগবঢ়া। সেই সম্ভাৱনাক আগুৱাই নিবৰ কাৰণেই তোমাক তেতিয়া আন এটা শৰ প্ৰয়োজন হয়। কি সেইটো? সততা। তুমি অসৎ পথেৰে নকল কৰি তুমি HSLC বা HS হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকত তুমি ধৰা খুব ভাল ৰিজাল্ট কৰিছা। তুমি ভাবা নেকি যে তুমি তৃতীয়বাৰ তুমি নকল কৰি অসৎ পথেৰে তুমি তেনেকুৱা ভাল ৰিজাল্ট কৰিবা? নোৱাৰা, কেতিয়াও নোৱাৰা। ভগৱানে সেইখিনি সহায় তোমাক কেতিয়াও নকৰে। অসৎ পথেৰে পৃথিৱীৰ যিমানবিলাক মানুহ আগুৱাইছে, সেই মানুহবিলাক কিছু সময়ৰ কাৰণে উজলি উঠিছে, কিছু সময়ৰ কাৰণে, কিন্তু তেওঁলোকে কেতিয়াও স্থায়িত্ব পোৱা নাই। কেতিয়াও তেওঁলোকৰ সেই জীৱন দীৰ্ঘস্থায়ী হোৱা নাই। ধুমকেতু খহাৰি ধুপুচকৈ তেওঁলোক এদিন নহয় এদিন খহি পৰিবই, আৰু খহি পৰেই অসৎ পথেৰে যিবিলাক মানুহ আগুৱাই। যাৰ গাত অনবৰতে সততা থাকে, যি অনবৰতে সৎ, সেই মানুহবিলাকে সফল হ'বগৈ পাৰে। সততা, তোমাৰ গাত সেই সততা থাকিবই লাগিব। ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ পৰা যদি তুমি মই খগেন শৰ্মা DGP, ex-DGP খগেন শৰ্মাৰ পৰা যদি মই ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ মাজেদি আহি মৌচুমী চৌধুৰীলৈকে তোমালোকক সাঙুৰি কওঁ, এই মানুহবিলাক চব ষ্টেণ্ড কৰা মানুহ আছে। ডক্টৰ অমৰজ্যোতি চৌধুৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাতে ষ্টেণ্ড কৰা মানুহ আছে।
এনেকুৱা বহুতৰ নাম মই ল'ব পাৰোঁ। এই মুহূৰ্তত মই 10-20 জন মানুহৰ নাম লৈ দিম যি অসমৰ ভোটা তৰা যি উজলি আছে, সাহিত্য, সংস্কৃতি, সমাজ সকলোতে। কিন্তু তেওঁলোক 20 বছৰৰ আগত, 30 বছৰৰ আগত, 40 বছৰৰ আগত তেওঁলোকে ষ্টেণ্ড কৰিছিল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী। কিন্তু তেওঁলোক আজি অসমৰ প্ৰত্যেক মানুহে তেওঁলোকক জানে, চিনি পায়, তেওঁলোকৰ কৰ্মক্ষেত্ৰত যিটো অৱদান সকলোৱে জানে। অৰ্থাৎ তেওঁলোক যি ধৰণে সঁচাকৈ চোকা আছিল, তেনেকৈ ভাল আছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোক উজলি উঠিছে। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি যিবিলাক ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰী পালোঁ, খুব কম সংখ্যকক বাদ দি, মই আকৌ কৈছোঁ, খুব কম সংখ্যকক বাদ দি আমি সেই পৰিৱেশটো পাইছোঁ জানো? নাই পোৱা। এইকাৰণে আমি পোৱা নাই। মই যে ক'লো চোকা মানে ভাল নহয়, আমাক ভাল ছাত্ৰ ছাত্ৰী লাগে। এনেকুৱা পৃথিৱীত বহুত মানুহ আছে যি জীৱনত কেতিয়াও চোকা নাছিল, কেতিয়াও চোকা নাছিল। মেধাৰ মতো তেওঁলোকৰ গাত খাপ নাখায়, কিন্তু তেওঁলোক জীৱনত সফল হৈছে। কি বিজ্ঞানী, কি ৰাষ্ট্ৰনেতা, কি সমাজ সংস্কাৰক, কি খেলুৱৈ, সকলোৰে ক্ষেত্ৰত এই কথাখিনি খাপ খায়। মই যদি তোমালোকক দুজন ৰাষ্ট্ৰনেতাৰ নাম এইখিনি মুহূৰ্তত লৈ দিওঁ, সেই দুজন ব্যক্তি কেতিয়াও জীৱনত চোকা মানুহ নাছিল। এক উইনষ্টন চাৰ্চিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল তেওঁ। চাৰ্চিল কেতিয়াও চোকা মানুহ নাছিল, কিন্তু উইনষ্টন চাৰ্চিলক পৃথিৱীত কোন মানুহে নাজানে। পৃথিৱীৰ বুৰঞ্জীত উইনষ্টন চাৰ্চিলক বাদ দি কিবা সম্ভৱ হ'ব পাৰে নেকি? উইনষ্টন চাৰ্চিলৰ পৰা আহি যদি মই ভাৰতবৰ্ষৰ মহাত্মা গান্ধীৰ নাম তোমালোকৰ আগত লওঁ, মহাত্মা গান্ধী কিমান চোকা আছিল? খুব মেধা আছিল নেকি? নাছিল, মধ্যমীয়া আছিল। মহাত্মা গান্ধীৰ মাজেৰে আহি যদি মই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লওঁ, নৰেন্দ্ৰ মোদী কিমান পঢ়া, কিমান চোকা? মুঠেও চোকা নহয়, মুঠেও মেধা নহয়। মোদীৰ গাত মেধাৰ মতো নাই, চাৰ্টিফিকেট আৰু মাৰ্কছৰ পৰা চাবলৈ গ'লে। কিন্তু আজি নৰেন্দ্ৰ মোদীৰ যিখিনি প্ৰতিভা, নৰেন্দ্ৰ মোদীৰ যিখিনি দক্ষতা, নৰেন্দ্ৰ মোদীৰ যিখিনি যোগ্যতা, তুমি মই কি ওলাই কৰিব পাৰিম? যিজন প্ৰধানমন্ত্ৰী আজি সঁচা অৰ্থত বিশ্ব নেতা হ'বলৈ গৈছে, যিজন প্ৰধানমন্ত্ৰীক আমি জৱাহৰলাল নেহৰু পিছত ইমান গোটেই বিশ্বই স্বীকৃতি দিয়া প্ৰধানমন্ত্ৰী হিচাপে আমি পাবলৈ চেষ্টা কৰিছোঁ বা দেখিছোঁ। আপোনালোকে ভুলতো নাভাবিব মই কিবা বিজেপিৰ সমৰ্থক, মই নহয়, মই সেইবিলাকক নাই কোৱা। মই আপোনালোকক এইটো কৈছোঁ যে মেধা বেলেগ বস্তু আৰু নিজৰ প্ৰতিভা, নিজৰ যোগ্যতা বেলেগ বস্তু। তোমালোকৰ মাজতো সেই প্ৰতিভা থাকিব পাৰে, তুমি নিজক জানা আৰু নিজক বুজাৰ চেষ্টাটো তুমি কেনেকৈ কৰিছা সেইটো এতিয়া তোমাৰ কথা। এই ৰাষ্ট্ৰনেতাৰ পিছত যদি মই তোমালোকক বিজ্ঞানীৰ নাম লওঁ, কেইবাগৰাকীও বিখ্যাত বিজ্ঞানী তোমালোকে এতিয়া পঢ়া, 8-9ত চাগে তোমালোকে পঢ়িছা। নিউটনৰ গতিসূত্ৰ পঢ়িছাতো। নিউটন পৃথিৱীৰ 10গৰাকী শ্ৰেষ্ঠ বিজ্ঞানীৰ ভিতৰত এজন হয়নে নহয়? নিউটন কিমান চোকা আছিল? এই নিউটনৰ গতিসূত্ৰ আমি পঢ়িছো, কিন্তু সেই নিউটন এনেকুৱা এজন ব্যক্তি আছিল যি নিজৰ চাকৰটোৰ পৰা বহুত কথা শিকিছিল। তেওঁ চোকা নাছিল, তেওঁ মেধা নাছিল। নিউটনৰ পৰা যদি মই তোমাক আন এজন বিজ্ঞানীৰ কথা কওঁ, আইনষ্টাইন, তোমালোকে সকলোৱে নাম জানা। আইনষ্টাইন কিমান চোকা? এই যে উৰাজাহাজ উৰে, ৰবাৰ্ট ভাতৃদ্বয় আৱিষ্কাৰক, কিমান চোকা আছিল তেওঁলোক? টমাছ আলভা এডিছন, তোমালোকে সকলোৱে নাম জানা। তেওঁ কিমান চোকা? কেতিয়াও তেওঁলোক মেধা নাছিল, তেওঁলোক মধ্যমীয়া আছিল। কিন্তু আজি আইনষ্টাইনৰ যিটো অৱদান, আজি পৃথিৱীয়ে আইনষ্টাইনক বাদ দি বিজ্ঞানত কিবা কথা ভাবিব পাৰে? নোৱাৰে। নিউটনক বাদ দি বিজ্ঞানৰ কিবা কথা আমি ভাবিব পাৰোঁ? নোৱাৰো। এইবিলাক মানুহ মধ্যমীয়া আছিল, চোকা নাছিল। ঠিক এই ৰাষ্ট্ৰনেতা, এই বিজ্ঞানীৰ পিছত যদি মই তোমাক ব্যৱসায়িক ক্ষেত্ৰৰ ধনৱান ব্যক্তিৰ কথা কওঁ, জীৱনত কোনোদিন চোকা নাছিল,
ভাৰতবৰ্ষৰ অন্যতম এজন ধনী ব্যক্তি ধীৰুভাই আম্বানী, যি এতিয়া অনিল আম্বানী, মুকেশ আম্বানীৰ পিতৃ, ঢুকাইছে কেতিয়াবা। এই অনিল আম্বানী আৰু মুকেশ আম্বানী মানুহগৰাকী ধীৰুভাই আম্বানী কিমান পঢ়া, কিমান চোকা তোমালোকে জানা? মুঠিও চোকা নহয়। বহুত বিল গেটছ, আন এজন পৃথিৱীৰ ধনাঢ্য ব্যক্তি, এতিয়া মাইক্ৰছফ্টৰ যি আৱিষ্কাৰ, কিমান চোকা নহয়, চোকা মুঠৰ ওপৰত। মই তোমালোকক কৈছো সকলো ক্ষেত্ৰতে, সংগীতৰ ক্ষেত্ৰত এ.আৰ. ৰহমান, আমাৰ জুবিন, আমাৰ পাপন, এইবিলাক কিমান চোকা, কেতিয়াও চোকা নহয়, মধ্যমীয়া। এই মেধা, প্ৰচুৰ মেধা বুলি আমি তাক কওঁ, নাই তেওঁলোকৰ তাত। মই এটা পথত নিজে খোজকাঢ়ি আছো কাৰণে মই সেই পথটোৰ কথাহে তোমালোকক কৈছো। এই যে মই কলো মোৰ মাৰ কথা, এই যে মই কলো মই এজন অসমৰ বিখ্যাত মানুহ হোৱাৰ সপোন দেখাৰ কথা, সেই যে ৰাতিৰ দিনটোৰ কথা কৈছো মই, তিনিজন মানুহৰ ভিতৰত হোমেন বৰগোহাঁই জীৱিত অৱস্থাত থকা মোৰ মানুহ আছে। মোৰ সপোন সেইটোৱেই আছিল যে মই যদি এজন হোমেন বৰগোহাঁইৰ নিচিনা মানুহ হ'ব পাৰোঁ। হোমেন বৰগোহাঁইৰ গাত কেইবাটাও গুণ আছে, সাহিত্যিক, সাংবাদিক, এনেকুৱা বহুকেইটা গুণ আছে। মই নিজে ভাবিছিলোঁ যে মোৰ গাত সাহিত্যিক গুণটো নাই, কিন্তু মই এইটো ভাবিছিলোঁ যে মই সাংবাদিক হোমেন বৰগোহাঁইজন হয়তো হ'ব পাৰোঁ। আজি মই তোমালোকক কওঁ ইয়াত যে যিজন মানুহক এবাৰ চোৱাৰ এটা দুৰ্বাৰ সপোন আছিল এটা সময়ত, যিজন মানুহক এবাৰ লগ পোৱাৰ এটা দুৰ্বাৰ সপোন আছিল এটা সময়ত, যিজন মানুহৰ কিতাপ মই গৌকাকে গিলিছিলোঁ, য'ত যেনেকৈ পাইছিলোঁ, সেই মানুহজনক মই চোৱাই নহয়, মই এবাৰ দেখাই নহয়, মই এবাৰ লগ পোৱাই নহয়, মই তোমালোকক কওঁ যে মই ১.৫ বছৰতকৈ বেছি সময় টেলিভিশ্যন চেনেলত তেওঁৰ লগত মই এককভাৱে সাক্ষাৎকাৰ লৈছো, সাক্ষাৎ গ্ৰহণ কৰিছো। মই খুব ডাঙৰ কাম কৰিছো বুলি মই তোমালোকক নাই কোৱা। মই এইটো কথা ক'ব বিচাৰিছো যে যিদিনাখনে মই সপোন দেখিছিলো যে মই ভৱিষ্যতলৈ এদিন হোমেন বৰগোহাঁইৰ নিচিনা এজন মানুহ হ'ব বিচাৰো, সেই সপোনটোৰ পিছত মই যেতিয়াৰ পৰা দৌৰিবলৈ শিকিছো, আজিও মই দৌৰি আছো বুলি যে মই তোমালোকক কৈছো, মই গৌৰৱেৰে মই তোমালোকক কওঁ যে সেইজন হোমেন বৰগোহাঁইয়ে লিখি দিয়া এটুকুৰা কাগজৰ টুকুৰা এতিয়াও মই লগত লৈ ফুৰিছো। যিজন মানুহক এবাৰ চোৱাৰ, লগ পোৱাৰ, সান্নিধ্য পোৱাৰ মই বাসনাত পাগল হৈ গৈছিলো, আৰু সেই মানুহজনে এটা সময়ত মোৰ নিচিনা এজন মানুহৰ লিখি দিছে যে তেওঁৰ জীৱনৰ টেলিভিশ্যন চেনেলত তেওঁ দিয়া সাক্ষাৎকাৰ, তেওঁ লোৱা সাক্ষাৎকাৰ বা তেওঁ সংস্পৰ্শলৈ অহা ব্যক্তিৰ ভিতৰত শ্ৰেষ্ঠ মানুহজন হেনো মই তোমালোকক এতিয়া সেইটোৱে ক'ব বিচাৰিছো যে তাতকৈ মোক জীৱনত ডাঙৰ উপহাৰ হয়তো ভগৱানে একো দিয়া নাই। যিজন মানুহে মোক সেই কাগজটোৰ পৰা লিখি দিছিল যে মই শ্ৰেষ্ঠ পাৰ্টনাৰ, টেলিভিশ্যন পাৰ্টনাৰ বুলি, ছাৰে নিজে লিখি দিছে। মই সেইটোৱে তোমালোকক ক'ব বিচাৰিছো যে সেই সপোনটোৰ পিছত মই দৌৰিছিলো অকল মাৰ সেই বাক্যশাৰীৰ কাৰণে। এটা সময় আছিল পৃথিৱীৰ আটাইতকৈ ঘৃণ কৰা মানুহৰ ভিতৰত মোৰ মা আছিল, কাৰণ মোক অকল পঢ়াৰ কথা কৈছিল, মোক অকল নীতি শিক্ষাই দি থাকে ঘৰত থাকোঁতে। যিবিলাক কথা মোৰ কাৰণে আমনিদায়ক আছিল মই খুব বেয়া পাইছিলোঁ। লগৰ ল'ৰাই যেতিয়া খেলিবলৈ গৈছিল, মোক যেতিয়া পঢ়িবলৈ দিছিল, স্বাভাৱিকতে সেই বয়সত মই মাক খুব বেয়া পাইছিলোঁ। এই বয়সটোতো হয়তো তুমি এতিয়া তোমাৰ মাক খুব বেয়া পোৱা। দেউতাতকৈ তোমাক হয়তো মায়ে ঘৰত পঢ়াৰ কথা বেছিকৈ কয়, এইটো নকৰিবি, সেইটো নকৰিবি, ওলৈ নাযাবি, তলৈ নাযাবি বুলি তোমাক চাগে দেউতাতকৈ মায়ে বেছিকৈ কয়, যিটো কাৰণে মাৰ লগত তোমাৰ কাজিয়া হয়, তুমি মাক হয়তো বেয়া পোৱা। তোমালোকৰ প্ৰতি মোৰ এটা অনুৰোধ, ময়ো তোমালোকৰ বয়সত সেই একেটা ভুলেই কৰিছিলোঁ। মই যে ক'লো পৃথিৱীৰ আটাইতকৈ ঘৃণ কৰা মানুহগৰাকী মোৰ মা আছিল বুলি। আজি মই তোমালোকক গৌৰৱেৰে কওঁ যে পৃথিৱীত যদি ভগৱানক বাদ দি মোৰ বাবে কোনোবা ভগৱান, সেয়া মোৰ মা। মই মাক সেই স্থানত ৰাখোঁ। এই যে মই ৰাতিপুৱা গা ধুই মই ভগৱানৰ সেৱা কৰোঁ, ধূপ জ্বলাম, তোমালোকক মই খোলাকৈ কৈছোঁ, ভগৱানৰ ফটোৰ লগত
মোৰ মাৰ ফটোখন থাকে। বহুত মানুহ মোৰ ঘৰলৈ গৈ কয় তোমাৰ মা ঢুকাইছে ন, কাৰণ সেই ফটোখনত ধূপ জ্বলা দেখে। মই তেতিয়া কওঁ নাই ঢুকুৱা আছে। মোৰ মাৰ ফটোত মই এতিয়াও ধূপ জ্বলাওঁ, মই বন্তি জ্বলাওঁ। মই যিটো কাম কৰিছোঁ মই তোমালোককো কওঁ, পৃথিৱীত যদি তুমি কাৰোবাৰ আশীৰ্বাদ পাব বিচৰা মানুহ হ'বৰ কাৰণে, পৃথিৱীত যদি কাৰোবাৰ পৰা তুমি সঁচা এটা পথ বিচাৰিছা মানুহ হ'বৰ কাৰণে, সেই মানুহগৰাকী প্ৰথমতে তোমাৰ মা, তাৰ বাহিৰে তোমালোকৰ কোনো হ'ব নোৱাৰে। তুমি মাৰ কথা শুনা, ঘৰখনত মাৰ কথা শুনা, তাৰপিছত তোমাৰ দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনা। তুমি দেখিবা যে তুমি জীৱনত কিছু বেলেগ হৈছা। আৰু শেষত মই এটাই কম, আমাৰ অসমত বৰ্তমান আমি নতুন প্ৰজন্মৰ মাজত যিটো মানসিকতা দেখিছোঁ, সেই মানসিকতাটোৰ লৈ বহুতেই সমালোচনা কৰে, বহুতেই ব্যথিত হয়। মই নিজেও নতুন প্ৰজন্মৰ বুলিয়ে ভাবোঁ, কিন্তু মই নিজেও ব্যথিত, কেতিয়াবা মই দুখিত। কিন্তু মই আৰম্ভণিতে যিহেতু মই কৈছোঁ যে আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল কিছু বেলেগ, কিছু পৃথক, আৰু তেওঁলোকে সেই মানসিকতা ইয়াত প্ৰমাণ দিছে। মই তোমালোকক এই অনুৰোধটো কৰিম যে ইয়াত গল্পত স্থান পোৱা ছাত্ৰীসকলেহে যে অকল গল্পকাৰ হ'ব পৰাকৈ যোগ্য, তেনেকৈ কেতিয়াও নাভাবিবা। প্ৰতিযোগিতাত সন্মান পোৱাতকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বেছি মূল্যৱান বুলি মই গণ্য কৰোঁ। তোমালোককো মই সেইটোৱেই অনুৰোধ কৰিম যে এই গল্প পুথিখনত কাৰ কিমান গল্পৰ স্থান পাইছে সেইটো ডাঙৰ কথা নহয়। তুমি গল্প চৰ্চা কৰাটো আটাইতকৈ বেছি ডাঙৰ কথা। আৰু ইয়াত যিসকলৰ স্থান পাইছে সেইসকলক মই অনুৰোধ কৰিম যে ইয়াতকৈ বেছি ভাল গল্প লিখিবৰ কাৰণে যিখিনি কিটিপ আৰু কায়দা আয়ত্ব কৰিব লাগিব, সেইখিনিত যদি ছাত্ৰীসকলে মনোনিৱেশ কৰে তেওঁলোকৰ নিজৰ কাৰণে ভাল হ'ব। আজি তুমি যিটো গল্প লিখিছা, ভাল গল্পকাৰ এজনৰ যদি তুমি কাষ চাপা, তুমি আন দুটা নতুন কৌশল শিকিব পাৰা তেওঁৰ পৰা। অসমত তেনেকুৱা বহুত বৰেণ্য বিশিষ্ট গল্পকাৰ আছে, নতুন প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ গল্পকাৰ আছে। তেওঁলোকৰ সান্নিধ্য লাভ কৰিবলৈ কেনেকৈ তোমালোকে চেষ্টা কৰা সেইটো তোমালোকৰ নিজৰ কথা। মই যিধৰণে সাংবাদিক হ'বলৈ, সাংবাদিকতাৰ বৰেণ্য ব্যক্তিৰ সান্নিধ্য পাবলৈ উন্মাদ হৈছিলোঁ, নিজে নিজে মই পথ তৈয়াৰ কৰিছিলোঁ, ঠিক একেদৰে তোমালোকেও সেই পথ নিজে তৈয়াৰ কৰিব লাগিব। কাৰণ তোমালোকৰ মাজত যদু গোস্বামীৰ দৰে ছাৰ আছে। সেই মানুহজন যেতিয়া মোৰ ওচৰলৈ গৈছিল, তোমালোকৰ সন্দৰ্ভত যেতিয়া মোক কৈছিল, মই প্ৰথমতে তোমালোকে সোধা, মই তোমালোকৰ ছাৰক কৈছিলোঁ যে মই নাজানো, কাৰণ মই নিজে গল্পকাৰো নহয়, মই নিজে সাহিত্যিকো নহয়। কিন্তু তেখেতে তোমালোকৰ যিটো মনোভাৱ ইমান সুন্দৰকৈ তেওঁ মোক বুজাইছে, ইমান সুন্দৰকৈ তেওঁ মোক অনুৰোধ কৰিছে যে অকল আমাৰ ছাত্ৰীখিনিৰ কাৰণে আপুনি গৈ দিয়ক। মই তোমালোকক কওঁ যে সঁচাকৈ মই শিক্ষকসকলৰ কাৰণে অহা নাই, মই অকল তোমালোকৰ কাৰণে আহিছোঁ। যদি মোৰ উপস্থিতিয়ে তোমালোকৰ কাৰোবাক প্ৰেৰণা দিয়ে, যদি মোৰ উপস্থিতিয়ে তোমালোকৰ কাৰোবাৰ উৎসাহ বঢ়োৱাত সহায় কৰে, সেইখিনি কৰাত মই কিয় কৃপণালি কৰিম। এটা অন্ধকাৰ ৰুমত, এটা কোঠাত যদি তাত বিজুলী বাতি নাথাকে, তেনেহ'লে পোহৰৰ এচাটি ধিমিক ধামাক কিবা বিয়পাবৰ কাৰণে এডাল মমবাতিয়ে যথেষ্ট। অন্ধকাৰ ৰুমটোত, অন্ধকাৰ সেই কোঠাটোত তুমি এডাল মমবাতি জ্বলোৱা, ভাল লাগিব। যদি তুমি সেই এডাল মমবাতিৰ পৰা তাত 10ডাল মমবাতি জ্বলাই দিয়া, দেখিবা কোঠাটো আৰু কিছু ধুনীয়া লাগিছে, পোহৰ হৈছে। আৰু সেই 10ডাল মমবাতিৰ পৰা যদি তুমি তাত 100ডাল মমবাতি জ্বলাই দিয়া, দেখিবা যে বহুতখিনি আন্ধাৰ নোহোৱা হৈ গ'ল। আৰু যদি তুমি বিজুলী বাতিৰ নিচিনা পোহৰেৰে আলোকিত কৰিব বিচৰা সেই কোঠাটো, তেতিয়াহ'লে তুমি সেই 100ডাল মমবাতিৰ পৰা তাত 1000ডাল মমবাতি জ্বলাই দিয়া, দেখিবা যে তাত আন্ধাৰৰ চিনমুখামেই নাই। ইয়াত থকা প্ৰত্যেকগৰাকী ছাত্ৰী মই অন্তৰৰ পৰা বিশ্বাস কৰিছোঁ তেনেকুৱা পোহৰ বিলোৱা একোডাল মমবাতি, যি আন্ধাৰ বিনাশী পোহৰ বিলাব। আৰু সেই এডাল মমবাতিৰ পৰা 10ডাল জ্বলিব। আজি আমগুৰিত জ্বলিছে, কাইলৈ শিৱসাগৰত জ্বলিব, পৰহিলৈ অসমত জ্বলিব, ইয়াৰ একোডাল মমবাতিৰ পৰা। তোমালোক তেনেকুৱা পোহৰ বিলোৱা একোডাল মমবাতি হোৱা।
মই জুইশলা কাঠি মাৰি সেই মমবাতিডাল জ্বলাই দিছোঁ। এইখিনি কথা কৈ মই আনুষ্ঠানিকভাৱে নিয়ৰ সৰুৱা বেলি উন্মোচন কৰা বুলি ঘোষণা কৰিছোঁ। আৰু তোমালোকে হয়তো বহুতেই জানা, অসমৰ প্ৰথম মহিলা কবিগৰাকীৰ কথা, প্ৰথম মহিলা গল্পকাৰগৰাকীৰ কথা, প্ৰথম মহিলা নাট্যকাৰগৰাকীৰ কথা, প্ৰথম ঔপন্যাসিকাগৰাকীৰ কথা। এই যে গোপালতাৰ যি আই পদ্মপ্ৰিয়া প্ৰথম আমাৰ কবি, সেই তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ কবিৰ সমাজখনত মহিলা কবিৰ আধিপত্য কিন্তু কম নহয়। নিৰুপমা বৰগোহাঁই, অনুৰাধা শৰ্মা পূজাৰী, এনেকুৱা কেইগৰাকীমান মহিলাক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে চিনি পায়। মই বহুতৰ নাম ল'ব পাৰোঁ, মই দুগৰাকীৰ নামেই লৈছোঁ। এইকাৰণে লৈছোঁ, নিৰুপমা বৰগোহাঁই কটন কলেজত পঢ়ি থকাৰ সময়ত যিটো গল্প লিখিছিল, সেই গল্পতে দ্বিতীয় স্থান পাইছিল সেইবাৰ কটন কলেজত। আৰু প্ৰথম স্থান পোৱা গল্পকাৰজন আছিল অশান্ত ইলেক্ট্ৰনৰ স্ৰষ্টা সৌৰভ কুমাৰ চলিহা। সেই অশান্ত ইলেক্ট্ৰন গল্পটো কটন কলেজত পঢ়ি থাকোঁতেই বোলে সৌৰভ চলিহাই লিখিছিল। সেইটো গল্প প্ৰথম হৈছে, আৰু তাৰ পৰৱৰ্তী সময়ত আমি সেইজন সৌৰভ চলিহাক লাভ কৰিছিলোঁ। নিৰুপমা বৰগোহাঁই কটন কলেজত পঢ়ি থাকোঁতেনে গল্প লিখি দ্বিতীয় পুৰস্কাৰ পোৱা গল্পকাৰ আছিল, আৰু পৰৱৰ্তী সময়ত সেইগৰাকী নিৰুপমা বৰগোহাঁইক আমি লাভ কৰিছোঁ। অনুৰাধা শৰ্মা পূজাৰীক আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় বা যোৰহাটত পঢ়ি থাকোঁতেনে যোৰহাটৰ মানুহে জানিছিল, প্ৰতিভাটো দেখিছিল, আৰু তাৰ পৰৱৰ্তী সময়ত আমি সেইগৰাকী অনুৰাধা শৰ্মা পূজাৰীক আমি লাভ কৰিছোঁ। আজি অসমৰ বাতৰি কাকতৰ একমাত্ৰ সম্পাদিকা, মহিলা সম্পাদক। মোৰ বিশ্বাস তেনেকুৱা নিৰুপমা বৰগোহাঁই, তেনেকুৱা অনুৰাধা শৰ্মা পূজাৰী তোমালোকৰ মাজত বহুত আছে। যদি তুমি নিজে খোজকাঢ়িব জানা, যদি তুমি সেই চিন্তাৰে নিজক উদ্বুদ্ধ কৰিব পাৰা, তেতিয়াহ'লে তোমালোকৰ মাজত তেনেকুৱা মানুহ বহুত ওলাব, যি অসমীয়া সাহিত্যক গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰ যোগেদি এটা সুকীয়া মাত্ৰা দি নিজেও প্ৰতিষ্ঠা লাভ কৰিব আৰু অসমীয়া সাহিত্যৰো শ্ৰীবৃদ্ধি কৰিব। পুনৰবাৰ মই এই আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টা আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু নিয়ৰ সৰুৱা বেলি এই গল্পপুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা বুলি ঘোষণা কৰিছোঁ। যিখিনি সপোন দেখিবলৈ ছাত্ৰীসকলক আজি অতঃপৰে উন্মোচক মহোদয়ে বিভিন্ন কথাৰে তেওঁলোকৰ মনক স্পৰ্শ কৰিবলৈ যত্ন কৰিলে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আমি কৃতজ্ঞতাৰে স্মৰণ কৰিব লাগিব, সেইটোৱে হৈছে যে আজি ইমান দূৰৰ পৰা এই বিদ্যালয়লৈ অহাৰ পাছত তেখেতে কিন্তু আমি সাধাৰণ দিনত গৃহস্থৰ যিখিনি কৰ্তব্য, সেই কৰ্তব্যখিনি আমি পালন কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও তেখেতে আমাক বহুখিনি বহুমূলীয়া পৰামৰ্শ দিলে, যিখিনি কথা পাঠ্যক্ৰমত আমি শিকাব নোৱাৰোঁ বা শিকোৱা নহয়। মই শ্ৰদ্ধেয় নিতুমণি শইকীয়াদেৱক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পাছতেই আমি যিহেতু সময় বহুত পাৰ হৈ গৈছে, সেইবাবে আমি কাৰ্যসূচী অলপ চমু কৰিম। গতিকে এই গ্ৰন্থখনৰ লগত জড়িত ছাত্ৰীসকলৰ ফালৰ পৰা তেওঁলোকৰ আজিৰ দিনটোৰ অনুভৱ খুব চমুকৈ এগৰাকী বা দুগৰাকীয়ে চমুকৈ ইয়াক উপস্থাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ।
দুগৰাকীৰ অনুভৱ ব্যক্ত কৰিবলৈ ইয়ালৈ আমন্ত্ৰণ জনাইছো। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আৰু মোৰ শিক্ষাগুৰু শ্ৰীযুত পুলিন বৰঠাকুৰ ছাৰ, এই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক মহোদয়, আজি আমাৰ সকলোৰে আকৰ্ষণৰ আনন্দৰ মূল উৎস শ্ৰীযুত নিতুমণি শইকীয়াদেৱ, এই অনুষ্ঠানত উপস্থিত গণ্যমান্য স্বনামধন্য ৰাইজ, আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকল আৰু শিক্ষাৰ্থীসকল, সকলোলৈকে প্ৰথমে মোৰ শ্ৰদ্ধা ভক্তি আৰু বিহুববীয়া ওলগ জনাইছোঁ। সঁচাকৈ আজি আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়লৈ এটা অতি শুভ দিন। আজি আমাৰ বিদ্যালয়ৰ 25 গৰাকী ছাত্ৰী এটি গল্প সংকলন উন্মোচন কৰিলে অসমৰ সংবাদ জগতৰ উজ্জ্বল তাৰকা শ্ৰীযুত নিতুমণি শইকীয়া ছাৰে। আচলতে আজি নিতুমণি শইকীয়া ছাৰৰ যি হৃদয়স্পৰ্শী ভাষণ, সেই শুনাৰ পিছত মোৰ সঁচা ষ্টেজত উঠি আহি কিবা এটা ক'বলৈ মোৰ সঁচাকৈ সাহসেই নাইকিয়া হৈছিলে। তথাপিও যদি আজি মই কম বুলি আহিলোঁ যেতিয়া অলপতো ক'বই লাগিব। নিতুমণি শইকীয়া ছাৰৰ অনুষ্ঠান বুলি ক'লে অসমৰ সকলোৱে চোৱাৰ হাবিয়াস কৰে। মই বৰ্তমান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী, গতিকে টিভিৰ ওচৰত বহি থাকিবলৈ মোৰ নাপাওঁ, মায়ে নিদিয়ে। কিন্তু মই যি দুই এটা অনুষ্ঠান উপভোগ কৰোঁ, সেই অনুষ্ঠানসমূহৰ পৰিচালকসমূহৰ ভিতৰত নিতুমণি শইকীয়া ছাৰৰ বাকপটুতা, তেখেতৰ চিন্তাৰ পৰিধিয়ে মোৰ লগতে আমাৰ পৰিয়ালৰ সকলোকে আটাইতকৈ বেছি আকৃষ্ট কৰে। আপুনি আজি আমাৰ বিদ্যালয়লৈ আহিলে, বৈদ্যুতিন মাধ্যমৰ ঠাইত আমি আজি স্বচক্ষে আপোনাক দেখিলোঁ, ভাল লাগিল। আজি আপুনি আমাৰ বিদ্যালয়লৈ আহি নিয়ৰ হৰুৱা বেলি উন্মোচন কৰিলে, আমি সঁচাকৈয়ে বুজাব নোৱাৰা সুখ অনুভৱ কৰিলোঁ আৰু তাৰপিছত আপোনাৰ ভাষণ শুনিলোঁ, জীৱন যেন ধন্য হ'ল। আমাৰ বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত যদুপ্ৰসাদ গোস্বামী ছাৰক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ। তেখেতে অশেষ কষ্ট কৰি আৰু আমাৰ সকলো ছাত্ৰীকে আগবঢ়াই নি নিয়ৰ হৰুৱা বেলি কিতাপখনৰ প্ৰস্তুতিৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি ল'লে আৰু নিতুমণি শইকীয়া ছাৰৰ দৰে এগৰাকী বিখ্যাত লোকক আনি আমাৰ এই নিয়ৰ হৰুৱা বেলি গ্ৰন্থখনি উন্মোচন কৰালে। এইখিনিতে আমাৰ বিদ্যালয়ৰ সাহিত্য চৰ্চাৰ পৰিৱেশৰ বিষয়ে কিছু কথা ক'বলৈ মই প্ৰয়োজন অনুভৱ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণাৰ মূল উৎস হৈছে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল। মই এই বিদ্যালয়তে গল্প লিখাৰ প্ৰথম উৎসাহ পাইছিলোঁ। কাচিয়লী নামৰ প্ৰথম যি গল্পপুথি এই বিদ্যালয়ত ওলাইছিলে, সেই গ্ৰন্থখনিৰ জৰিয়তে মই সাহিত্যৰ ক্ষেত্ৰত ভুমুকি মাৰিছিলোঁ আৰু তাত মই আছিলোঁ আটাইতকৈ কনিষ্ঠ লেখিকা। তাৰপিছত এই বিদ্যালয়ৰ প্ৰতিটো ঋতুতে লোৱা প্ৰাচীন পত্ৰিকা, সেউজী মুখপত্ৰ সেউজীৰ বাবে কিবা এটা লিখা আৰু প্ৰত্যেক বছৰে লোৱা হাতে লিখা আলোচনী প্ৰস্তুতি আদিৰ মাজেৰে আমি সাহিত্য চৰ্চা কৰি আহিছিলোঁ। তদুপৰি এই বিদ্যালয় সপ্তাহতো হৈ থকা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতাখিনিতো আছে। এই যদুপ্ৰসাদ গোস্বামী ছাৰে এইবাৰো আমাক সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত অন্য এক অৱদান দিলে। তেখেতে আমাক এখনি গল্পপুথি ৰচনা কৰাৰ ক্ষেত্ৰত, ৰচনা কৰা নহয়, আমি গল্প দিয়াত তেখেতে সম্পাদিত কৰিছে। সেই কৰাৰ ক্ষেত্ৰত আমাক পুনৰ আগবঢ়াই নিলে আৰু আজি এই সুখৰ মুহূৰ্তত আমি উপনীত হ'লোঁ। শেষত মই সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু বিশেষভাৱে ওলগ জনাইছোঁ শ্ৰীযুত নিতুমণি শইকীয়া দেৱলৈ। তেখেতৰ অৱদানৰ পৰশত প্ৰাণোচ্ছল হওক অসমৰ নৱপ্ৰজন্ম। ধন্যবাদ। এইখিনিতে মই আমাক এই গল্পপুথিখন গল্পপুথিৰ গল্প দিয়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়া শ্ৰীযুত যদুপ্ৰসাদ গোস্বামী ছাৰক আমি এখন কৃতজ্ঞতা পত্ৰ আগবঢ়াবলৈ বিচাৰিছোঁ আৰু সেই কৃতজ্ঞতা পত্ৰখিনি মই পাঠ কৰি তেখেতক প্ৰদান কৰিব বিচাৰোঁ।
আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গল্প লেখিকাসকলৰ দ্বাৰা শিক্ষাগুৰু শ্ৰীযুত যদু প্ৰসাদ গোস্বামী দেৱলৈ আন্তৰিক কৃতজ্ঞতা। হে মহানুভৱ শিক্ষাগুৰু, শ্ৰদ্ধা ভক্তি সম্পৃক্ত আমাৰ আন্তৰিক ওলগ গ্ৰহণ কৰিব। আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে লিখা নিয়ৰ হৰুৱা বেলিত আপোনাৰ সহায় সহযোগিতা উৎসাহ উদ্দীপনাক আমি সাদৰেৰে সম্ভাষণ জনাইছোঁ। আপোনাৰ অতুলনীয় দক্ষতাৰ বাবে আমাৰ দৰে শ শ উদীয়মানৰ অনুপ্ৰেৰণাৰ উৎস লগতে গল্পপুথিখন সম্পাদনা কৰি আমাক প্ৰেৰণা দিয়াৰ বাবে আপোনাৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ ৰম। অনাগত দিনবোৰত আপোনাৰ শুভকৰ্মই এখন অনন্য সুন্দৰ সাহিত্য সমাজ গঢ়াত নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশা কৰি ভগৱানৰ ওচৰত সেৱা জনালোঁ। আন্তৰিক শ্ৰদ্ধাৰে নিয়ৰ হৰুৱা বেলিৰ লেখিকাসকল, আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ, 25 এপ্ৰিল 2017 চন। মই তেওঁক এইখন প্ৰদান কৰিব বিচাৰোঁ আৰু যদুপ্ৰসাদ গোস্বামী ছাৰক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতে মোৰ সহপাঠী হিমাক্ষী বৰাই যদুপ্ৰসাদ গোস্বামী ছাৰক এটি জাপিৰে তেখেতক ওলগ জনাব। মই ছাত্ৰীসকলক কৈছিলোঁ, মই আগতে জানিছিলোঁ, কিন্তু কথা হ'ল কি, আমি আচলতে বৰ বিশেষ কাম কৰা নাই, কৰ্তব্য কৰিছোঁ। কৰ্তব্যৰ বা দায়বদ্ধতা পালন কৰিবলৈ যাওঁতে তেওঁলোকক মই বাৰে বাৰে হাত দিয়াৰ পাছতো আচলতে তেওঁলোকে এই প্ৰথমবাৰ তেওঁলোকে আমাৰ আহ্বানতকৈ আৱেগক স্থান দিলে। মই ক্ষমা বিচাৰিছোঁ। আচলতে মই এইখিনি আজি আমি পাব নালাগে, আজি তেওঁলোকৰহে প্ৰাপ্য। তথাপিও তেওঁলোকৰ শ্ৰদ্ধাক মই অস্বীকাৰ নকৰি এইকেইটা গ্ৰহণ কৰিবলৈ লৈছোঁ। মই পুনৰবাৰ কৈছোঁ, এইখিনি আচলতে আমাৰ যোগ্য নহয়। আমি নিজৰ দায়বদ্ধতা পালন কৰিছোঁ, যিহেতু আমি এজন শিক্ষকৰ দায়বদ্ধতা পালন কৰিবলৈ যাওঁতে এইখিনি মই উপৰুৱা মোৰ তেওঁলোকৰ শ্ৰদ্ধা আৰু সদায় মনত এইখিনি স্মৃতি হৈ ৰ'ব বুলি আশা ৰাখিয়ে তেওঁলোকৰ এই উপহাৰকেইটা গ্ৰহণ কৰিবলৈ লৈছোঁ। মই মাজতে এটা কথা ক'ব বিচাৰিছোঁ দেই। এই যে তেখেতক গামোচা পিন্ধাইছে, তেখেতে যে তেনেকৈ কথাখিনি কৈছে, আমাৰ সমাজত কিছুমান মানুহ থাকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ নেপথ্যত সেই মানুহবিলাকৰ কিছু বেলেগ চিন্তা থাকে। খুব খোলা খুলিকৈ ক'বলৈ গ'লে কেনেকুৱা চিন্তা জানে, কিছুমান মানুহে এনেধৰণৰ অনুষ্ঠান পাতিব লাগে কাৰণে পাতে। এটা চামত সেই মানুহখিনি থাকে, কিবা এটা কৰি পেলাই নিজক অলপ জখাব বিচাৰে, সেই চাম মানুহ থাকে। এক, দুই, এনেকুৱা এচাম মানুহ থাকে যি এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি ভাল পায়। কিয় ভাল পায় তেওঁ নাজানে, ভাল পায়। দ্বিতীয়টো চামত সেইখিনি মানুহ থাকে আৰু তৃতীয়টা চাম থাকে, সেই মানুহখিনিৰ গাত থাকে অলপ বেলেগ এটা গুণ। সেই তৃতীয় চামটোত সেই মানুহখিনি থাকে যিখিনিয়ে আনৰ কাৰণে অনবৰতে কিবা এটা কৰিব বিচাৰে আৰু তেওঁৰ কাৰণে সেইটোৱে পৰম তৃপ্তি যে আনক তেওঁ সুখ দিছে, আনক তেওঁ সুখী কৰিছে। এই বন্তিগছিৰ দৰে নিজে জ্বলি জ্বলি শেষ হৈ যায়, পোহৰ দি থাকে। তেওঁ সেই উজ্জ্বলতাটোৱেই বন্তিগছিৰ চিনাকি, বেলেগ আৰু একো নাই, পোহৰ দিয়া। এই যদু গোস্বামীৰ দৰে শিক্ষকসকল মই ভাবোঁ সেই তৃতীয়টো শ্ৰেণীৰ মানুহ, যি একো তেওঁলোকৰ লক্ষ্য উদ্দেশ্য তাত সন্দেহ কৰিবলগীয়া নাথাকে, যি জাতিটোক ভাল পায়, যি ৰাজ্যখনক ভাল পায়, যি উঠি অহা ভৱিষ্যতক ভাল পায় আৰু আনৰ কাৰণে যি নিজক বিলীন কৰি দিব বিচাৰে। মই তোমালোকৰ
তেখেতৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ যে যদু গোস্বামীৰ দৰে শিক্ষক আমাৰ প্ৰত্যেকখন বিদ্যালয়তে লাগে। আমাৰ প্ৰতিখন বিদ্যালয়ত তেনেকুৱা যদু গোস্বামীৰ সৃষ্টি হওক, প্ৰত্যেকখন বিদ্যালয়ত তেনেকুৱা যদু গোস্বামীৰ সংখ্যা বৃদ্ধি হওক। এটাই কাৰণ যে আমাৰ উঠি অহা ভৱিষ্যতৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত। সেইকাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ যে তেখেতে অকণমান আফচোচ কৰিছে, তেখেত ভদ্ৰলোক আফচোচ কৰাটো স্বাভাৱিক, কিন্তু ভগৱানে তেখেতক এটা গুণ দিছে, সেই গুণটো তেখেতে আগুৱাই লৈ যাওক। তোমালোকে মনত ৰাখিবা, এই বিদ্যালয়খনৰ লগত জয়ন্তী চুতীয়াৰ নাম জড়িত হৈ আছে, আজি অসমৰ সকলোৱে চিনি পায়। মই যে তোমালোকক আৰম্ভণিতে কৈছোঁ, আজিৰ পৰা 25 বছৰৰ পিছত আজিৰ দিনটোৰ কথা হয়তো কোনোবাই মনত পেলাব। তোমালোকৰ এই 25গৰাকীৰ ভিতৰত কোনোবা নহয় কোনোবা যদি তোমালোকে ধাৰাবাহিকতা উৎপন্ন ৰাখা, চাবা যে তোমালোকৰ মাজত কোনোবা তেনেকুৱা এটা পৰ্যায়লৈ যে যাব, যদু গোস্বামীৰ অৱদান তাত থাকিব। তেখেতে যেতিয়া দেখে নে নেদেখে নাজানো, তুমি মই আমি দেখিম, তোমালোকে দেখিবা যে যদু গোস্বামী ছাৰৰ দৰে ব্যক্তিৰ সান্নিধ্যত, যদু গোস্বামী ছাৰৰ দৰে শিক্ষাগুৰুৰ প্ৰচেষ্টাত অমুক লেখিকাগৰাকীৰ সৃষ্টি হৈছে। এদিন তুমি মই আমি হয়তো সেই বাক্যশাৰী ক'বলৈ বাধ্য হওঁ। সেইকাৰণেই যদু গোস্বামী ছাৰৰ দৰে ব্যক্তি আমাক লাগে। তেখেতক মই আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ। আৰু ইমানখিনি কষ্ট কৰিছে মই বুজি পাইছোঁ, ইয়ালৈ আহি দেখিছোঁ। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীকো মই এই কামখিনিৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক মহোদয়, বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকল আৰু মোৰ শিক্ষাগুৰুসকল, সভাত উপস্থিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা শুভাকাংক্ষীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰী বান্ধৱীসকল, জয় জয়তে আপোনালোক সকলোটিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিলোঁ। আৰু কলংক হ'লেও অসমীয়া নৱবৰ্ষ উদযাপন। শৰৎ ঋতু আহে, বসন্ত ঋতু আহে, আহে বৃষ্টি। শৰৎ বসন্ত বৃষ্টিয়ে নিবাৰণ কৰে পৃথিৱীৰ। সাহিত্যও ঠিক তেনেকুৱা। সাহিত্যই জাগ্ৰত কৰে মানুহৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাবোৰ। ঠিক সেইদৰে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ বিপুল সঁহাৰি পাই আমাৰ বিদ্যালয়ৰ 25গৰাকী ছাত্ৰীয়ে লিখি ওলোৱা 25টা গল্পৰ সমষ্টি আজি নিয়ৰ সৰোৱা বেলি, অসমৰ এজন মহান ব্যক্তি, প্ৰতিদিন অসমৰ জনপ্ৰিয় টিভি চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শ্ৰীযুত নিতুমণি শইকীয়া ছাৰৰ দৰে এজন ব্যক্তি আহি আমাৰ এই গ্ৰন্থখন উন্মোচিত কৰাত আমাৰ ছাত্ৰীসকল যথেষ্ট গৌৰৱান্বিত হৈছে। আৰু ছাৰে যাতে এই ঠাইলৈ আগলৈ ভৱিষ্যতেও আহি আমাক উৎসাহ উদ্দীপনা যোগায় তাৰ বাবে আশা ৰাখিলোঁ। আমাৰ এই গ্ৰন্থখনৰ আঁৰত থকা এজন ব্যক্তি হৈছে শ্ৰীযুত যদুপ্ৰসাদ গোস্বামী ছাৰ। ছাৰৰ সহায় অবিহনে আমাৰ এই গ্ৰন্থখন উন্মোচিত কৰাটো আজি হয়তো সম্ভৱ নহ'লহেঁতেন। ছাৰে যথেষ্ট কষ্ট কৰি আমাৰ এই গ্ৰন্থখন সম্পাদনা কৰি উলিয়ালে। সেই এই সুযোগতে আমি ছাৰলৈও যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান চমু কৰিব বিচাৰিছোঁ, কিন্তু বহু দেৰি কথা কোৱা হ'ল। এগৰাকী ছাত্ৰীয়ে এটি গীত গোৱাৰ কথা আছিলে, গতিকে মই সময় নষ্ট নকৰি ছাত্ৰীগৰাকীক গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছোঁ। উপস্থিত থকা সন্মানীয় উন্মোচক মহোদয় আৰু মোৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু অভিভাৱক অভিভাৱিকাসকল, আজি এই গল্পখনি যি 25গৰাকী ছাত্ৰীসকলৰ দ্বাৰা যি 25গৰাকী ছাত্ৰীসকলে লিখি উলিয়াইছে, সেই লেখিকাসকললৈ মই যথাযথে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এটি গীত গাবলৈ ওলাইছোঁ। গীতটিৰ কথা ৰুদ্ৰ বৰুৱা আৰু সুৰ অনিমা কৰিছোঁ। আমি
আমি কম সময়তে অনুৰোধ জনাই দুআষাৰ অনুভৱ ব্যক্ত কৰিবলৈ অভিভাৱকসকলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। পৰম চৰ্দাৰ আজি এই শুভ অনুষ্ঠানত উপস্থিত হোৱা অসমৰ প্ৰতিদিন টাইমৰ টিভি চেনেলৰ মুখ্য সম্পাদক মহোদয়ে প্ৰমুখ্য কৰি সভাত উপবিষ্ট হোৱা সন্মানীয় ব্যক্তিসকল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা শুভাকাংক্ষীসকল আৰু মৰমৰ ছাত্ৰীসকল, আজি এই শুভক্ষণত অসমৰ সুদূৰ গুৱাহাটীৰ পৰা আজিৰ দিনটোত তেখেতে নিজৰ ইমান ব্যস্ততা আহ্বান কৰি এই পুথিখন উন্মোচন কৰিবৰ কাৰণে তেখেতে আহি এই বিদ্যালয়ত পদাৰ্পণ কৰিলে আমি তেখেতক সঁচাকৈ শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। তেখেতৰ লেখীয়া এজন বিৰল ব্যক্তিয়ে এই অনুষ্ঠানলৈ আহি পদাৰ্পণ কৰিলে সেয়ে আমি নথৈ সুখী হৈছোঁ। টিভি চেনেলৰ তেখেতৰ যি অতুলনীয় বাক পদুতা আৰু এই কথা শিশুটিৰ পৰা বয়োবৃদ্ধলৈকে কোনেও নজনা নহয়। তেখেতৰ যি অতুলনীয় দক্ষতাৰ ক্ষমতা সঁচাকৈয়ে প্ৰশংসনীয়। সৰু অসম নালাগে বুলি ভাৰতে জানে তেখেতৰ কথা। তেখেতে ইমানেই পাৰ্গত, তেখেতক লেখীয়া এজন নেতৃস্থানীয় ব্যক্তিয়ে এই এখন বিদ্যালয়লৈ আহি এখন সাধাৰণ গ্ৰন্থ উন্মোচন কৰিবলৈ আহিব কিন্তু আমি ভাবিবই পৰা নাছিলোঁ। তেখেত অহাৰ কাৰণে আমি সঁচাই অভিভাৱক ফালৰ পৰা বা ৰামগুৰিবাসী ৰাইজৰ হৈ আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিদ্যালয়ৰ যিজন শিক্ষকে ছাত্ৰীসকলক প্ৰেৰণা আৰু উৎসাহ যোগাই এবাৰকৈ নহয় তিনিবাৰকৈ 3খন কিতাপ উন্মোচন কৰিছে আৰু 3খন কিতাপ এই বিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছে। এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মই সভাপতি। সেই দিশৰ পৰাও তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, কৃতজ্ঞতা নিবেদন কৰি মোৰ এই মৰম প্ৰথমেই মই তেখেতলৈ অৰ্পণ কৰিছোঁ। দ্বিতীয়তে আজি তেখেতৰ হৃদয়স্পৰ্শী ভাষণে তেখেতে মোক সুধিছিলে ভাষণ দিয়াৰ পিছত মোৰ কথাবিলাকে ছাত্ৰীসকলক কিবা উপকৃত কৰিলেনে বাৰু? মোৰ উত্তৰ হ'ল যে ছাত্ৰীসকলকতো কৰিছেই, আমাকো বিশেষভাৱেও আজি আপোনাৰ ভাষণে উপকৃত কৰিছে। গতিকে তেখেতে যিখিনি কথা ক'লে আজি আমাৰ ইয়াত উপস্থিত থকা প্ৰত্যেকেই উপকৃত হৈছে আৰু তেখেতৰ কথাখিনি যদি হৃদয়ঙ্গম কৰি লয়, মই ভাবোঁ ছাত্ৰীসকলে ভৱিষ্যতে তেখেতে আশা কৰাৰ দৰে 25 বছৰৰ পিছত মই সংযোগ কৰি দিব খুজিছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপে ক'ব হয়তো পাৰিব যে মোৰ এই গ্ৰন্থখন গল্প থকা প্ৰথম গল্প থকা এই পুথিখন আমাৰ অতি মৰমৰ নিতুমণি শইকীয়াদেৱে উন্মোচন কৰিছিলে বুলি। আৰু সেইদিনাখন নিতুমণি শইকীয়াদেৱ নিশ্চয় গৌৰৱান্বিত হ'ব। তেখেতে যিটো আজি তোমালোকলৈ আহ্বান জনাইছে সেইটো হোৱাৰ বাবে তেখেতো গৌৰৱান্বিত হ'ব আৰু লগতে তোমালোকো গৌৰৱান্বিত হ'ব। দ্বিতীয়তে ছাত্ৰীসকললৈ মোৰ কালি মই আহিছিলোঁ, আহি মই তেওঁলোকক শুভেচ্ছা জনাই গৈছিলোঁ। যেতিয়া মোক যদু গোস্বামী কৈছিলে কালিলৈহে জনাব লাগে, মই কৈছোঁ আজি মই শুভেচ্ছা জনাইছোঁ। তেওঁলোকসকল কাইলৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তাৰপিছত ফলাফল আহিব আৰু তাৰপিছত হ'ব অভিনন্দন। গতিকে তেওঁলোকৰ পৰীক্ষা হ'ল, আজি ফলাফল হ'ল, তেখেতলোক সফল হৈছে। গতিকে মই এই 25গৰাকী ছাত্ৰীৰ লগতে সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, আজি আমি প্ৰকৃততে যথেষ্ট গৌৰৱান্বিত হৈছোঁ। খালি মোৰ নিতুমণি শইকীয়াদেৱলৈ এটা আহ্বান মই জনাব খুজিছোঁ, যদি তেখেতলোকৰ মাধ্যমেদি এই ছাত্ৰীসকলৰ এই দিশসমূহ বিশেষভাৱে প্ৰস্ফুটিত হোৱাত তেখেতে ভৱিষ্যতলৈ তেখেতৰ ফালৰ পৰা
যদি কিবা সহায় সহযোগ আগবঢ়াব পাৰে নিশ্চয় সেইখিনি আগবঢ়াই যাব আৰু আমি সেইখিনি আশাৰে বাট চাই থাকিম। এইখিনি মোৰ আশা কৰিছোঁ। আৰু শেষত মই এটা কথাই তেখেতক জনাওঁ, যিহেতু আমি এখন বিদ্যালয়ৰ পৰা ওলাই গৈছোঁ, এই বিদ্যালয়খনত পুথিগত শিক্ষাই দিয়াই শিক্ষকসকলৰ উদ্দেশ্য বুলি ধৰি নলয়, মহাত্মা গান্ধীৰ যিটো শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য শাৰীৰিক মানসিক বৌদ্ধিক দিশত আগবঢ়াই নিয়াটো যিটো লক্ষ্য, সেই লক্ষ্যত যাতে তেওঁলোক উপনীত হ'ব পাৰে তাৰ কাৰণে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অন্তত চেষ্টা চলাই আহিছিল আৰু ভৱিষ্যতেও চলাই যাব, এইটো মই আশা কৰিছোঁ। আৰু তাৰ এই ফলশ্ৰুতি স্বৰূপে আজি আমাৰ এই গৌৰৱৰ দিনটো আমি পাইছোঁ বুলি আমি ভাবিছোঁ। ইয়াকে কৈ মোৰ মনৰ অনুভৱ ব্যক্ত কৰি মোৰ কবলগাখিনি সামৰণি মানিছোঁ। ধন্যবাদ। এক অতি অপূৰ্ব অনুষ্ঠান। টিভি পৰ্দাত তোমালোক আমি আটাই দেখি অহা এজন ব্যক্তি। তাতকৈ ডাঙৰ কথা, এই বয়সতে তোমালোকে এখন কিতাপ উলিয়াইছা, গল্পৰ কিতাপ। কিতাপখন আজি প্ৰকাশ হৈছে আৰু এই শুভ লগনত এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, স্থানীয় বিশিষ্ট অতিথিসকল, অভিভাৱকসকল আৰু আমি নিজেও ইয়াত উপস্থিত আছোঁ। গতিকে এটা শুভ লগন মই ভাবিছোঁ। আৰু এই লগনত মই আন্তৰিকভাৱে মোৰ শ্ৰদ্ধা জনাইছোঁ নিতুমণি দাস, শ্ৰদ্ধাৰ নিতুমণি শইকীয়া ডাঙৰীয়াক, মঞ্চত উপবিষ্ট এই বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক কৰ্মচাৰীসকল আৰু মৰম যাচিছোঁ ছাত্ৰ ছাত্ৰীসকলক। বিশেষ একো নকওঁ, সময় বহু হৈছে। নিতুমণি দাই কোৱাও নাই বুলি আমাক ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে। মই এটা কথা ক'বৰ কাৰণে আচলতে মঞ্চলৈ উঠি আহিলোঁ। মই একো বিশেষ ডাঙৰ ব্যক্তি নহওঁ, কিন্তু সাহিত্য চৰ্চাত অলপ আগভাগ লওঁ। আজি যিজন ব্যক্তি উদ্যোগত, যদিও ইয়াত সকলো শিক্ষক কৰ্মচাৰী কম বেছি পৰিমাণে অৰিহণা আছে, তথাপি এজন ব্যক্তিৰ নাম ইয়াত সঘনাই উচ্চাৰণ হৈছে, যদুপ্ৰসাদ গোস্বামী। আপোনালোকে এই বিদ্যালয়ত বহু শিক্ষক